হয় এনেকুৱা এটা পৰিৱেশ দেখা গ'ল। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, এই সন্মানীয় সদনৰ কাষ্টডিয়ান হ'ল আপুনি, বিৰোধী হওক চৰকাৰী হওক সকলোৰে কাষ্টডিয়ান আপুনি। গতিকে এই মেছেজটো কেতিয়াও যাব নালাগে, বিৰোধীয়ে হওক চৰকাৰ হওক আপুনি আমাৰ সকলোৰে গাৰ্জেন, আপুনি আমাৰ অভিভাৱক। গতিকে ইয়াত বিৰোধীয়ে আপোনাৰ কিবা এটা কথালৈ বিৰোধিতা কৰিব আৰু আমি সমৰ্থন কৰিম, এই পৰিৱেশটো হ'ব নালাগে। কথাটো হ'ল যে অধ্যক্ষ মহোদয় যিটো শব্দলৈ কথা আহিছে সেই শব্দলৈতো আমিও আমাৰ ক'ব লগাখিনি কওঁ, বা আপোনালোকেও যুক্তিটো চাওক। এটা শব্দ আপুনি কৈছে আৰু কোৱাৰ আগতে আপুনি কৈছে এইটো সাংবিধানিক হয় নে নহয় মই নাজানো, কিন্তু উগ্ৰপন্থীৰ দৰে বা উগ্ৰপন্থীতকৈ বেছি ব্যৱহাৰ এটা দেখুৱাই ইয়াত সদনত এনেকুৱা এটা পৰিৱেশ আমি সদস্যসকলে কৈছে। এতিয়া কথাটো হ'ল যে উগ্ৰপন্থী এই শব্দটো অসমৰ অভিধানে কি কয়? এখন মই অভিধান লগত লৈ আহিছোঁ। অসমৰ অভিধানে উগ্ৰপন্থীটো কি শব্দ বুলি কয়? এখন অভিধানত লিখা আছে উগ্ৰপন্থী যি বল প্ৰয়োগৰ সহায়ত উদ্দেশ্য সাধনৰ পথ লোৱা, চৰমপন্থী। এতিয়া কথাটো হ'ল যে এই কথাটো সাধাৰণ অৰ্থত আমি উগ্ৰপন্থী বুলি ক'লে বন্দুক বাৰুদ লোৱা মানুহৰ ব্যৱহাৰ হৈ থাকে কাৰণে আমি সকলোৱে এনেকৈ ভাবিছোঁ যেন আমাক সন্ত্ৰাসবাদী বুলি ক'লে নেকি? অসমীয়া শব্দটো সন্ত্ৰাসবাদী বেলেগ আৰু উগ্ৰপন্থী বেলেগ। উগ্ৰপন্থী মানে বল প্ৰয়োগৰ সহায়ত উদ্দেশ্য সাধনৰ পথ লোৱা লোক। তাৰমানে বল প্ৰয়োগ কৰি যোনে পথ ল'ব খোজে তাক উগ্ৰপন্থী বুলি কৈছে অসমত, আৰু তাৰ সমাৰ্থক অৰ্থ কৈছে চৰমপন্থী। এতিয়া কথাটো হ'ল যে আমি এই কথাটো অনস্বীকাৰ্য যে কিবা কাৰণত সদনৰ যিটো কথা চলি আছিল তাত হয়তো যিসকলে এই উগ্ৰপন্থীৰ মানে কথাটো ওলাইছে তেওঁলোকে হয়তো জোৰ কৰি কিবা এটা কথা ক'বলৈ চেষ্টা কৰিছে আৰু অধ্যক্ষ মহোদয় তাকে হয়তো উগ্ৰপন্থী বুলি কৈছে। তেখেতৰ কেতিয়াও উদ্দেশ্য এইটো নহয় যে আমাক ক'ৰবাত বন্দুক লোৱা মানুহ সন্ত্ৰাসবাদী এই ধৰণে কোৱাৰ উদ্দেশ্য নহয়, আমি সকলোৱে বুজি পাওঁ। কিন্তু আমি এই শব্দটো যাতে সামগ্ৰিকভাৱে সদায় এই ধৰণত ব্যৱহাৰ হৈ থাকে সেইকাৰণে আমাৰ গাত হয়তো লাগিছে যে কিছুমান সদস্যৰ গাত লাগিছে যে আমাক উগ্ৰপন্থী মানে সন্ত্ৰাসবাদী বুলি ক'লে নেকি। গতিকে যেহেতু অসমীয়া সংবিধানে এই কথাটো তেনেকৈ কৈছে, কিন্তু পৰম্পৰাগতভাৱে আমি চলি থকা শব্দটো এনেকুৱা। গতিকে মই ভাবোঁ যে আমি এই উগ্ৰপন্থী শব্দটোৰ ঠাইত চৰমপন্থীটো ব্যৱহাৰ কৰিলে সকলোৱে কোনো ক'বলগীয়া নাই, তেতিয়া আৰু শব্দটোলৈও কথা, কাৰণ ইয়াৰ সমাৰ্থক অৰ্থ চৰমপন্থী বুলি লিখিছে। আৰু ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত আমি দেখা পাওঁ নৰমপন্থী চৰমপন্থী এইবিলাকতো আছেই। অলপ কোনোবাই জোৰ কৰি কথা ক'লে তাক চৰমপন্থী বুলি কৈছে, জোৰ কৰি কথা ক'লে তাক উগ্ৰপন্থী বুলি কৈছে। কিন্তু আমাৰ ইয়াতে উগ্ৰপন্থীটো সাধাৰণতে অলপ তেনেকুৱাকৈ ব্যৱহাৰ কৰে কাৰণে আমি ভাবোঁ যে সকলোৱে এই উগ্ৰপন্থী শব্দটো চৰমপন্থী সমাৰ্থক অৰ্থ ব্যৱহাৰ কৰি ইয়াক লৈ বিতৰ্ক কৰিব নালাগে, ইয়াক লৈ এটা এনেকুৱা পৰিৱেশ কৰিব নালাগে যে যি পৰিৱেশে আমাৰ সদনখনৰ মৰ্যাদা হানি কৰে। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, অলপ আচলতে ভুল বুজাবুজিৰ সৃষ্টি হোৱা বুলি মই অনুভৱ কৰোঁ। যিহেতু আমাৰ ইয়াতে উগ্ৰপন্থী শব্দটো আমি অলপ বেলেগ দৃষ্টিকোণেৰে চাওঁ। মই আকৌ কৈছোঁ এটা ভুল বুজাবুজি হোৱা বুলি মই উপলব্ধি কৰোঁ। যিহেতু আমি হাউচখন চলাব লাগিব, অসমৰ ৰাইজৰ সমস্যা, অসমৰ ৰাইজৰ ইচ্ছা বা ভৱিষ্যতৰ কথা আমি ইয়াত আলোচনা কৰিব লাগে। গতিকে যিহেতু ভুল বুজাবুজি হৈছিলে সেই ভুল বুজাবুজিটো ইমানতে নাইকিয়া কৰি সদনখন যাতে আমি চলাব পাৰোঁ মই সকলোকে অনুৰোধ কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ মাননীয় সদস্য আৰু সংসদীয় মন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য শুনিলোঁ। মহোদয়, আমাৰ ভাৰতীয় সংবিধানৰ আমি যিখিনি লোকসভা ফ'ল' কৰে আমাৰ ষ্টেট লেজিছলেচাৰবিলাকে 900 পৃষ্ঠাৰ এখন কিতাপ কোনবিলাক শব্দ আনপাৰ্লিমেণ্টাৰী লোকসভা ছেক্ৰেটেৰিয়েটে দিছে। তাত ইমান ডাঙৰ উগ্ৰপন্থীলৈ নাযাওঁ আমি। চুৰ ডকাইত এই শব্দকেইটাই ক'ব নোৱাৰি, মিছলীয়া ক'ব নোৱাৰি, বা আৰু যদি অশিক্ষিত হয় আঙুঠা চাপ, যিটো হিন্দীত বেছিকৈ আঙুঠা চাপ বুলিও ক'ব নোৱাৰি। তেনে ক্ষেত্ৰত ইমান ডাঙৰ এটা শব্দ যিটোক লৈ পেলাই কৈছে যে মানুহে লিখা আছে কোৱা নাই, কিন্তু যেতিয়ালৈকে এইটো চাই পেলাই ৰুলিং নিদিয়ে তেতিয়ালৈকে আমি এইটো প্ৰত্যাহাৰ নকৰালৈকে আমাৰ পক্ষে সদনত অসুবিধা হ'ব। যিহেতু আপুনি কৈছে যে উগ্ৰপন্থীতকৈ ভয়ানক। উগ্ৰপন্থীয়ে কি কৰে? আমাৰ বাতৰি কাকতত দিয়ে উগ্ৰপন্থীয়ে হত্যা কৰিলে, উগ্ৰপন্থীয়ে ভাবুকি দিলে, উগ্ৰপন্থীয়ে ধন অপহৰণ কৰিলে ধনৰ কাৰণে। এই গোটেইবিলাকৰ সমাৰ্থক হ'ল যে উগ্ৰপন্থীয়ে সংবিধানৰ বাহিৰৰ কাম এটা কৰে। আমি সিদিনা ইয়াতে বহি পেলাই শপত ল'লোঁ যে সংবিধান মতে কৰিম। তাৰপিছত যদি এনেকুৱা এটা শব্দ যাৰ অৰ্থ ইংৰাজীত মই যিটো বাৰে প্ৰতি কৈছোঁ মিলিটেণ্ট বা টেৰৰিষ্ট তাৰ লগত তুলনামূলক হয়, আমাৰ ভাৰতবৰ্ষৰ শিক্ষিত এতিয়াও হাৰটো যথেষ্ট ভাল হ'লেও বেছি ইমানো ভাল নহয় যে বুজি পাব। আজি যিটো আমাৰ ডেম'ক্ৰেচি ফ'ল' কৰিলোঁ সেইটোতো অকল লেজিছলেচাৰৰ কাম হ'ল, MLA বিলাকৰ কাম আইন বনোৱা,
কিন্তু আমাৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈয়ে দিলে বিধায়কে বিৰোধীয়ে কি কৰিব, মাজে মাজে আহিব স্পীকাৰৰ লগত কথা পাতিব, আমি একো কাম নকৰোঁ। সেইটোতো নহয়, আমাৰ পৰম্পৰাও আছে যে আমি অন্যান্য কাম, সেইকাৰণে MLA দি দিছে, MPLA দি দিছে। সেই গতিকে কিছুমান কথা বাস্তৱৰ লগত সন্মুখীন হ'ব লাগিব। আৰু সেই গতিকে যিটো অসমত উগ্ৰপন্থী বুলি ক'লে যিটো বুজায়, আমাৰ বিধানসভাৰ মাননীয় সন্মানীয় ইলেক্টেড সদস্যসকলক বিৰোধী হোৱাৰ কাৰণে যদি তেনেকুৱা কথা এটা বুজোৱা যায়, এইটো খুব বেয়া এটা ছিগনেল যাব মহোদয়। সেই গতিকে আপোনাক পুনৰ বিবেচনা কৰিবলৈ কৈছোঁ। সেইকাৰণে অধ্যক্ষ মহোদয়, মই এটা কথা কৈছোঁ, সকলোকে কৈছোঁ, বিৰোধী কোৱা নাই। আপুনি কোৱাৰ পিছত কৈছোঁ আমি সেই ডিক্সনেৰীখন মতে সদন নচলে। সদনখন চলে ৰুল অফ প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ ইন আছাম লেজিছলেটিভ এছেম্বলি। এইখনত যিসকলে ৰচি গৈছে, এই পবিত্ৰ সদন চলিবৰ কাৰণে এনে কিছুমান শব্দ কৈছে যে এনে শব্দ আপোনালোকে সদনত ব্যৱহাৰ নকৰিব। তাৰমানে এনেধৰণৰ শব্দ কৈছে যে তাতকৈ আৰু বেয়া শব্দ নক'ব। আজি আমাৰ মিছা শব্দটো আমি সাধাৰণতে মিছলীয়া, বদমাছ এনেকৈ কওঁ, কিন্তু বদমাছ শব্দটো আমি ইয়াত ক'ব নোৱাৰোঁ, মিছা শব্দটো আমি ক'ব নোৱাৰোঁ। আমি এনে হেৰি কওঁ, তই বদমাছ নেকি? তাৰমানে ভাবা নাছিল যে উগ্ৰপন্থীও যে কোনোবাই কৈ দিব, সেইখিনি নাভাবাৰ কাৰণে বোধহয় উগ্ৰপন্থীটো নাই। গতিকে সেনেধৰণৰ শব্দ ইমান ভালকৈ আমাৰ এইখন ৰচিছে, তাৰ পিছত যদি আমি আকৌ ভাৱাৰ্থৰ লগত কৰি আমি গোটেই সদনখনক আজি যদি, মই ভাবা নাই যে আমাৰ অকল আপুনি যিখিনি কৈছে উগ্ৰপন্থীৰ নিচিনা, আপুনি বাদ দি 126 জনৰ 125 জনকেও তেনেধৰণেৰে কৈছে। গতিকে অধ্যক্ষ মহোদয়, ইমান ডাঙৰ কথা একো হোৱা নাই। যদি সদনখন ভালকৈ চলাটো বিচাৰিছে, আমি বিচাৰিছোঁ যে ৰাইজে আমাক চাই আছে। কেৱল কত আমাৰ শব্দবিলাক আপুনি কৈ দিয়ে যে এইটো এক্সপান্স কৰা হৈছে, আমি ইয়াৰ পৰা উঠাই লৈছোঁ। যদি তেনেধৰণে উঠাই লয়, সদনখন ভালকৈ চলিব, কোনো আপত্তি নাই। অধ্যক্ষ মহোদয়, এই কথাখিনি অতি আপুনি নিৰপেক্ষভাৱে আপুনি কাষ্টডিয়ান কেতিয়াবা হৈ যাব পাৰে, মানুহ মাত্ৰই ভুল, মুখেৰে ওলাই যাব পাৰে। অধ্যক্ষ মহোদয়, গতিকে অধ্যক্ষ মহোদয়, আমি আপোনাক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই শব্দটো উঠাই লওক। আৰু অন্যথা আমি এই সদনত আপুনি এনেধৰণৰ শব্দটো ৰখাৰ পিছত আমাৰ প্ৰতি যদি আপুনি উগ্ৰপন্থী, এই এজনে কোৱাৰ দৰে চৰমপন্থী ভাৱত লয়, তেতিয়া আমাৰ কথাবিলাক ক'বলৈও আমাৰ অসুবিধা হ'ব নহয়, আমি উগ্ৰপন্থী ভাৱটো আহিব। গতিকে এই কথাটো উঠাই ল'বৰ কাৰণে বিনম্ৰতাৰে আমি আপোনাক অনুৰোধ কৰিছোঁ। মই স্বাভাৱিকতে আজি মৰ্মাহত হৈছোঁ, কাৰণ আমাৰ অসমীয়া ভাষাত টেৰৰিষ্টৰ সমৰ্থকভাৱে উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদী দুটা শব্দই ব্যৱহৃত হৈ আছে, আমাৰ লিটাৰেচাৰতো আছে। এনে ক্ষেত্ৰত আজি সদনত আমাক উগ্ৰপন্থীতকৈও বেয়া ব্যৱহাৰৰ মানুহ বুলি গণ্য কৰাটোত আমি দুখ পাইছোঁ। আৰু স্বাভাৱিকতে এই শব্দটো ব্যৱহাৰ কৰিব পাৰি নে নোৱাৰি, অকল কিতাপী ধৰণেই বিচাৰ কৰাতকৈ এটা আমাৰ সদনখন আমি চলাব লাগিব, আৰু আমি চলোৱাত আপোনাক নিশ্চিতভাৱে সহযোগ কৰিম। কিন্তু এই ধৰণে উগ্ৰপন্থীৰ লগত আমাৰ ব্যৱহাৰক তুলনা কৰিলে, উগ্ৰপন্থী মানেই হ'ল সি কোনো আইন কানুন নামানে আৰু গাৰ বলেৰেই মিলিটেণ্টৰ দৰে, মিলিটেণ্ট শব্দটো আছে, মিলিটেণ্টে এই ধৰণে বিহেভ কৰে। এইটো যদি হয়, তেতিয়াহ'লেতো গণতান্ত্ৰিক এই প্ৰতিষ্ঠানটোক আমি মৰ্যাদা দিয়া নহ'ব। সেইকাৰণে মই অনুৰোধ কৰিছোঁ, এই উগ্ৰপন্থীৰ ব্যৱহাৰৰ লগত এই বিষয়টো বাদ দি পেলাই আমি এটা স্বাভাৱিকতে হওক, কেতিয়াবা কোনোবা সদস্যৰ ব্যৱহাৰ চৰম হ'ব পাৰে। যদি চৰম হৈছে, আপুনি চৰম কথালৈকে গৈছে বা এক্সট্ৰিম পইণ্টলৈকে গৈছে, তেনেকৈ অভিযোগ কৰিলেও এটা বেলেগ কথা আছিল। উগ্ৰপন্থীতকৈ ব্যৱহাৰ বেয়া, এটা কেটেগৰিকেলি এই কথাটো কোৱাত স্বাভাৱিকতে আমি সদনৰ মৰ্যাদা হানি হোৱা বুলি ভাবিছোঁ। এই শব্দটোত আমাৰ বিধায়কৰ যিটো অধিকাৰ, এই বিধায়কৰ অধিকাৰো আমাৰ খৰ্ব হোৱা বুলি ভাবিছোঁ। ইয়াৰ পিছতো আমাৰ কথা ক'বলৈ ভয় লাগিব যে আমি উগ্ৰপন্থীতকৈ বেয়া ব্যৱহাৰ কৰিছোঁ নেকি, যিটো কথাত আমিও সচেতন যাতে সদনত এই ধৰণৰ ব্যৱহাৰ নহয় বা এই ধৰণৰ শব্দ আমি নকওঁ বা সেই ধৰণৰ পন্থা আমি অৱলম্বন নকৰোঁ। সেইকাৰণে মই কাইণ্ডলি অনুৰোধ কৰিছোঁ, এই শব্দটো উঠাই লৈ আমাৰ সদন চলোৱাত যাতে আপুনিও সহযোগ কৰে, আমি সকলো সদস্যই আপোনাৰ লগত নিশ্চিতভাৱে সহযোগ কৰিম। এই কথাখিনি মোৰ ফালৰ পৰা মই উত্থাপন কৰিলোঁ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ মাননীয় সদস্য জয়ন্ত মল্ল বৰুৱাই ডিকশ্যনাৰীৰ আভিধানিক অৰ্থও কৈছে আৰু ব্যৱহাৰিক মিনিঙো কৈছে। দুটাৰ কাৰণে ব্যৱহাৰ আভিধানিক, আমি সাধাৰণতে যেতিয়া কথা কওঁ, আমি ডিকশ্যনাৰী লেংগুৱেজ কমেই ইউজ কৰোঁ, ব্যৱহাৰিক যিটো আমাৰ হয় তেনেকৈ আমি ইউজ কৰোঁ। তেখেতে সেই কথাটো ইণ্ডিকেট কৰিছে। যিহেতু উগ্ৰপন্থী, এক্সট্ৰিমিষ্ট, টেৰৰিষ্ট এইবিলাকৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ। নিউজ পেপাৰ চালে ডেইলি পাতে এই কথা বতৰাবিলাক উগ্ৰপন্থী, এক্সট্ৰিমিষ্টৰ কাৰণেই ব্যৱহাৰ কৰা হৈছে। আপুনি আমাৰ মুৰব্বী, এই সদনৰ মুৰব্বী,
আমি ডেইলি পাৰ্লিয়ামেণ্ট চাই আছোঁ, তাতে কেনেধৰণৰ আজি অতদিনৰ পৰা পাৰ্লিয়ামেণ্ট চলিছে, 1/3 টাইমো পাৰ্লিয়ামেণ্টৰ কাম কাজ হোৱা নাই, বাকী চব স্থগিত কৰিব লগা হৈছে। কিন্তু আমি সহযোগ কৰিছোঁ, তেনেকুৱা এটা পৰ্যায়লৈকে অসম বিধানসভা মাননীয় অধ্যক্ষ মহোদয় যোৱা নাই। আমি সহযোগ কৰিব লাগে, আপুনি আমাৰ গাৰ্জিয়ান, গতিকে আপুনি যদি তেনেকুৱা ক'বলৈও বেয়া লাগিছে, যিহেতু আপুনি গাৰ্জিয়ান, আপোনাৰ চকীৰ সন্মান শ্ৰদ্ধা আমাৰ আছে, কিন্তু এই শব্দটো লৈ আমি আমাৰ গাত লৈ বিধানসভাত আমাৰ দুজন সদস্য বহি দিছিল যে তেনেকুৱা এজন মানুহতো এই চকীত বহাৰ অধিকাৰে নাই, গতিকে মাটিতে বহিব লাগিব। সেই গতিকে মই ভাবোঁ কোনো ধৰণৰ কণ্ডিশ্যন আমাৰ নাই, জাষ্ট আপোনাক ৰিকুৱেষ্ট কৰিছোঁ এই শব্দটো এক্সপাণ্ড কৰি দিলেই সদনটো ঠিক ঠাক মতে স্মুথলি চলিব, এইখিনি অনুৰোধ আপোনাৰ প্ৰতি। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, মই আকৌ কৈছোঁ যে অলপ মিছআণ্ডাৰষ্টেণ্ডিং হৈছে। কথাটো তেখেতে হয়তো বেলেগকৈ প্ৰকাশ কৰিব গৈছিলে, কিন্তু যিটো অভিধানিক অৰ্থ সেইটো খুব বেছি বেয়া নহয়। তথাপিতো আমাৰ মাজত যিহেতু চলি আছে, LP ডাঙৰীয়াই কৈছে যে আমাৰ মাজত উগ্ৰপন্থীটো অলপ বেলেগ চিন্তাধাৰাৰে আমি চাওঁ। মই এটা কথাই মাত্ৰ কৈছোঁ, মই অধ্যক্ষ ডাঙৰীয়াক অনুৰোধ কৰিম যে যিহেতু মিছআণ্ডাৰষ্টেণ্ডিং হৈছে, গতিকে তেখেতে সেইটো উঠাই ল'ব বা কি কৰিব এটা সিদ্ধান্ত ল'ব, মই এটা তেখেতক অনুৰোধ কৰিম। এটা কথা কিন্তু মই কৈছোঁ যে আমি বাৰে বাৰে ৰুলছ এণ্ড প্ৰচিডিউৰৰ কথা কওঁ, সেইটো একদম সঁচা কথা, এইখনৰ মতে আমি চলিব লাগিব, এইখন আমি অলপ পৰম্পৰা মতে চলোঁ। মই এটা কথা মাত্ৰ কৈছোঁ যে আপোনালোকেও কয় যে এইখন মতে চলিব লাগে, কালি কিন্তু এইখন মতে চলা নাছিলে। আজি এগৰাকী সদস্যই এখন প্লে কাৰ্ড উলিয়াই দিছিলে, কালিও আপোনালোকে প্লে কাৰ্ড উলিয়াই দিছিলে। গতিকে আমি যেতিয়া মানিব লাগিব এইখন মতে, আপোনালোকেও মানিব লাগিব, মই সন্মানীয় সদস্যসকলক অনুৰোধ কৰিছোঁ। ইয়াতে লেখা আছে, আজি আকৌ এবাৰ আগতেও কৈছিলোঁ, আকৌ এবাৰ কওঁ, while the house is sitting, a member shall not display flags, emblems and any exhibits in the house. আমাৰ এইখন ৰুলছ এণ্ড প্ৰচিডিউৰে কৈ থৈছে যে আমি ইয়াতে কোনো ধৰণৰ প্লে কাৰ্ড লগাব নালাগে। কালিও যোৱাকালি বিৰোধীয়ে প্লে কাৰ্ড আনিছিলে, আমি বিশেষ কোৱা নাছিলোঁ। কালিও এগৰাকী সদস্যই উলিয়াইছিলে, আজিও এগৰাকী সদস্যই উলিয়াইছিলে। গতিকে সকলোখিনি যাতে এই কিতাপখনৰ মতে হয়, ৰুলছ এণ্ড প্ৰচিডিউৰৰ মতে হয়, সকলোকে মই অনুৰোধ কৰিছোঁ। তাৰ পাছত মই আকৌ কৈছোঁ যে অধ্যক্ষ ডাঙৰীয়া এটা বেলেগ কথা, মানে হয়তো মিছআণ্ডাৰষ্টেণ্ডিং, তেখেতে কৈছিল যে আমি ইমান উগ্ৰ, আমি বেছি উগ্ৰ হৈ গৈছোঁ নেকি, তেনেকুৱাই আছিলে। তেখেতে কৈছিল যে উগ্ৰপন্থীতকৈ আমি উগ্ৰ নেকি। উগ্ৰপন্থীৰ যিটো আমাৰ অভিধানিক অৰ্থ এগৰাকী সদস্য জয়ন্ত মল্লবৰী ডাঙৰীয়াই কৈছে, তথাপিতো আকৌ কৈছোঁ যিহেতু আমি উগ্ৰপন্থীটো অলপ বেলেগ দৃষ্টিভংগীৰে চাওঁ বুলি LP ডাঙৰীয়াই কৈছে, অন্যান্য সদস্যসকলেও কৈছে। মই এই ক্ষেত্ৰত অধ্যক্ষ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে হাউচখন যিহেতু আমি চলাব লাগে, তেখেতে যাতে এই বিষয়ে এটা ক্লিয়াৰিফিকেশ্যন দিয়ে। অধ্যক্ষ মহোদয়, এই কথাখিনি আমাৰ যিখিনি শেষৰখিনি ক'লে আমি পূৰ্ণ সমৰ্থন কৰিছোঁ, কিন্তু যিটো প্লে কাৰ্ডৰ কথা ক'লে, বাকীখিনি কথা ক'লে, আমাৰ নিয়ম আছে, যদি ৰুলছ অফ প্ৰচিডিউৰ কণ্ডাক্ট অফ বিজনেছ বিপৰীতে কৰে, তেতিয়া অধ্যক্ষই তাৰ ৰুলিং দি তাৰ ব্যৱস্থা গ্ৰহণ কৰে। আজি আমাৰ ইয়াত আছে যে আমি মাত্ৰ এডজৰ্ণমেণ্ট মোচন মাত্ৰ এটা সদনত এবাৰ আনিব পাৰে, কিন্তু ইমাৰ্জেঞ্চি যদি কিবা হয় তেতিয়াহ'লে পইণ্ট অফ অৰ্ডাৰ দি বা অন্য ডিভাইচত আনিব পাৰে, আৰু যদি সেইটো নহয় অধ্যক্ষৰ ৰুল দিয়ে। গতিকে এইটো ডাইভাৰ্ট হৈ যাব, সেইটোৰ লগত এইটো সম্বন্ধ নাই। যদি আমাৰ তেনেকুৱা আছে, অধ্যক্ষ আমাক ৰুলিং দিব, সেইমতে হ'ব। কিন্তু এই কথাখিনি, এইটো যিটো কৈছে সেইটো আপোনাক আমি সমৰ্থন কৰিছোঁ, কাৰণ এইটো গোটেই সদনৰ মান মৰ্যাদা সন্মানৰ কথা আছে। কালি যদি এইটোকে আকৌ উগ্ৰপন্থী শব্দটোকে লৈ আৰু যদি কাকতে যদি কিবা কাৰণত 125 জন বিধায়কক উগ্ৰপন্থী বুলি কয়, সেইটো বিশেষাধিকাৰ ভংগৰো আমাৰ এনেকুৱা উদাহৰণ আছে। আমি কাকতৰ লোকসকলকো বিশেষাধিকাৰ ভংগৰ কাৰণে আমি সদনলৈ আনিছোঁ। গতিকে যিহেতু এনেধৰণৰ শব্দবিলাক বহুত স্পৰ্শকাতৰ, মই ভাবোঁ যে এই কথাখিনি আৰু বহলি বেলেগকৈ আলোচনা নকৰি ইমানতে অন্ত কৰিব লাগে। মাননীয় অধ্যক্ষ মহোদয়, যিটো আমাৰ ৰুলিং পাৰ্টিৰ পৰা ৰিকুৱেষ্ট আহিছে, আমিও কৈছোঁ সেইটো মানি উইথড্ৰ কৰিলে সদনখন ভালকৈ চলাত সুবিধা হ'ব। সন্মানীয় সদন, তো যিটো বিষয়ত কৈছোঁ মই আগতে কৈছোঁ, মোৰ ক'ৰবাত ভুল হৈ যাব পাৰে। আমাৰ ৰাজ্যখনে তেনেকুৱা, মাতৃভাষা বেলেগ বেলেগ, শিক্ষাৰ পৰিৱেশ বেলেগ বেলেগ, কথা পতাৰ প্ৰসংগবিলাক বেলেগ বেলেগ, কোনটো শব্দ ক'ত প্ৰয়োগ হয়। এতিয়া ডিক্সনাৰী এটা উলিয়ালে, এই ডিক্সনাৰীটো একো নহয়। এতিয়া ডিক্সনাৰী লিখা মানুহজনক আমি দোষ ধৰিলে কি হ'ব? এই ডিক্সনাৰী যদি আজিৰ পৰা বেন কৰিব লাগে বুলি যদি কয়, অসমখনৰ পৰিস্থিতি কি হ'ব? কাৰণ সেইটোৱে মিছলিড কৰা হৈ গ'ল। নাই, মই কথাটো কৈছোঁ, মই কাকো ঠাট্টা কৰিবলৈ কোৱা নাই। মই যিটো ভাবিছিলোঁ সেই শব্দটো, এই শব্দটোতো ভুল ওলাল।
উগ্ৰপন্থী যিটো শব্দ, উগ্ৰটো কি, পন্থীটো কি? বড়োত উগ্ৰ মানে বাৰা, পন্থী মানে বাৰা খালামগ্ৰা হাঞ্জা। এতিয়া আপুনি কি বুজি পাব বড়ো? কেতিয়াবা যদি কৈ দিয়ে আপুনি, এইখন ৰাজ্যত সব বস্তুটো চাৰিওফালে মিলিব লাগিব। মইতো বাৰু মিলিব পৰা মানুহ, ইয়াত মোৰ একো নাই, মোৰ ইয়াৰ ইগ' নাই, সেইটো মই নহয়, দিছ ইজ শ্বেয়াৰ। এতিয়া হৈডাল স্পীকাৰে কিবা এটা ক'লে, টোটেল হাউচে যিয়ে নকৰক, আজি স্পীকাৰে যি কয় সেইটোৱে হয়। যদি আমাৰ হাউচে আজি উঠাই ল'ব কৈছে, মইনো হাউচৰ এগেইনষ্টত কেনেকৈ যাম? কাৰণ সেই স্পীকাৰ শ্বেয়াৰ হাউচৰ কাৰণে। যদি সিটোৰ কাৰণে স্পীকাৰে কিবা উলংঘা কৰিছে, সেইটো আমাৰ বিধানসভাৰ ৰেকৰ্ডত থাকি যাব আৰু সেইটো বিধায়কসকলো ইয়াত জড়িত। মোৰ একো নাই, এইটো মই এনেকৈ বুজি পাওঁ, মানে ট্ৰাইবেল মাথাটো হ'ল এনেকুৱা, যদি সিটোৱে হ'ল হয় আৰু কি আছে। যদি উগ্ৰপন্থী বন্দুকধাৰী বুলি কোৱা হৈছে, হয়, তই বহুত বেছি উগ্ৰ বুলি কওঁতে তই চালা সদায় বন্দুক লৈ থাকে বুলি কোৱা হয়, হয়। তো আজিৰ পৰা সেই শব্দবিলাক ছাপ'জ ব্যৱহাৰ কৰিব নালাগে। কিন্তু শব্দৰ প্ৰয়োগ কেতিয়া হয়? যেতিয়া পৰিৱেশটোৱে কম্পেল কৰে, বাধ্য কৰে, বাধ্য কৰে। আমি কেতিয়াও কাৰো লগত কাজিয়া নকৰোঁ বুলি ভাবোঁ, কিন্তু কথা প্ৰসংগত কিবা বিষয় ওলালে তাতে কাজিয়া। যেতিয়া কাজিয়া হয়, ভাল বেয়া কেতিয়াও আমি নাভাবোঁ। মুখত যিমান বেয়াতকৈ বেয়া শব্দ আমাৰ ব্ৰেইনত সিটোৱে আহে আৰু সিটোৱে আমি কওঁ। কিন্তু তাক যদি মানুহে অলপমান ধৰি ফালে বুজাই দিয়ে, ৰচোন ৰ বুলি কয়, নেক্সটত দুইজনে বহি থাকিলেও তেনেকুৱা ধৰণৰ আকৌ ব্যৱহাৰ নকৰে। সেইটো হ'ল মানুহৰ নেচাৰ, প্ৰকৃতি। কেতিয়াবা একদম লগে লগে খঙত এজন মানুহক দা পালে কাটি দিম, কাটিও দিয়ে। কিন্তু যদি অলপ ধৰি ৰাখি যদি বুজাব পাৰে, অলপ পিছত দা ল'লেও সি আৰু দাটো নুঠায়। গতিকে পৰিৱেশটোৱে ক'ব কেতিয়া কি কথা কোৱা হয়। গতিকে আজি মই প্ৰতিশ্ৰুতি দিম, আকৌ কিজানি কালি খং উঠিলে মই আৰু কৈ দিম। মানে এনেকুৱা পৰিৱেশ বাধ্য কৰে, সেইকাৰণে মই বাৰে বাৰে অনুৰোধ কৰিছোঁ, মই মানে বেছি শব্দও নাজানো, এটা ব্যৱহাৰ পাতিৰ ক্ষেত্ৰতো মোৰ অলপ সীমিত, মানে যি ধৰণৰ মানে পৰিৱেশত ডাঙৰ দীঘল হ'ব লাগিছিল, এইটো পৰিৱেশত ডাঙৰ দীঘল নহ'লো। গতিকে সদায় মই সেইকাৰণে পাৰে মানে চেষ্টা কৰি কৰি আজিও তাতে মোৰ এইটো হৈ গ'ল ভুল। আজি যদি হাল্লা হুল্লা নহয়, যদি কুৱেশ্যনাৰে কোৱাৰ পিছত ছেকেণ্ড কুৱেশ্যনটো কৰিব দিলে হয়, বাৰে বাৰে যদি নিয়মতে নাই, আমাৰ কুৱেশ্যন যিটো ইয়াত ৰুল আছে, ৰুল বুকত কৈছে উত্তৰ দিয়া মানুহজনে কুৱেশ্যনাৰে ক'ব নোৱাৰে তুমি কি প্ৰশ্ন কৰিছা। প্ৰশ্ন কৰা মানুহজনক উত্তৰ দিয়াজনক ক'ব নোৱাৰে তুমি কিয় সেইটো কৈছা। মানে উত্তৰ উত্তৰে হয়, প্ৰশ্ন প্ৰশ্নই হয়। ইয়াত অভিযোগ আনিব নোৱাৰে যে তুমি এনেকুৱাহে প্ৰশ্ন কৰিব লাগিছিল, মই নিদিওঁ উত্তৰ, সেইটো ক'ব নোৱাৰে। গতিকে সেইটো সীমিত আছে, ছাপ্লিমেণ্টাৰী যি কুৱেশ্যন কৰিব পুংখানুপুংখভাৱে ইয়াৰ উত্তৰ হ'ব। আমি নিয়ম কৰি লৈছোঁ 3জন ছাপ্লিমেণ্টাৰী এক্সট্ৰাকৈ কৰিব, তাৰপিছত নাই। ইয়াৰ পিছত যদি সন্তুষ্ট নহয় ফালে 6জন মানুহ 5জন মানুহে যদি বাৰে বাৰে প্ৰশ্ন কৰে, বিষয়টো কিবা কৰি থাকে, হাউচখন কেনেকৈ চলিব। গতিকে প্লে কাৰ্ড পেচন মই সেইটোও কৈছোঁ, এইবিলাক আনিলে এতিয়া আৰু মোৰ ভুল হ'ব। এইটো মই অসমীয়াও নাজানো, বেছি চব নাজানো। একচুৱেলি যদি এইটো লিখি লৈ আহিছে মানে কি, আজি মই হাউচত গণ্ডগোল কৰিব যাম, মই ডিকশ্যনাৰী কি লিখিছে নাজানো, সেইটো কি শব্দত প্ৰয়োগ কৰে যে মানুহে এডভান্সকৈ প্ৰিপেয়াৰ হৈ অহাটো অসমীয়াত কি কয় মই নাজানো। কিন্তু যোৱাকালি ছাপ'জ কুৱেশ্যন আৱাৰ্ড, ইয়াৰ পিছত আহিল CBI ইনকুৱাৰী, ঠিক আছে, লগে লগে কিবা এটা উপস্থিত এটা বিষয় আহিল, ইয়াত প্ৰসংগ সময়ত ডিমাণ্ডটো আহিল, কিন্তু অলৰেডি প্লে কাৰ্ডটো লৈ আহিছে, মানে সেইটোৱেই কৰিবলৈ আহিছিল। আরে প্ৰতিবাদটো ইমান প্লে কাৰ্ড একদম চপাই মেলি লেংগুৱেজ ঠিক ঠাক কৰি যদি লৈ আহে, অলৰেডি যুদ্ধৰ কাৰণে তৈয়াৰ হৈ অহাৰ নিচিনা হয় না নহয়। কিন্তু এইখনতো যুদ্ধস্থলী নাছিলে, সেইটোৰ কাৰণে যি হ'ল সেইটো মই কৈছোঁ, মই এতিয়াও ব্যক্তিগতভাৱে ভাবোঁ যে উগ্ৰপন্থী ৱাৰ্ডটো যিটো লাইনটোত ভাবি লৈছে ইমানলৈকে বেয়া নহয়, এই অসমীয়া শব্দটো বা হিন্দী শব্দই যি নহওক আৰু আমাৰ ডিকশ্যনাৰীটো সেইটো লিখিছে। দ্বিতীয় কথা, মই সেইটো কম্পেয়াৰ ৱাৰ্ডছটো অসমীয়া গ্ৰামাৰত কোনটো কম্পেয়াৰ বুলি কয় মই নাজানো। মই এটা কথা কৈছিলোঁ যে উগ্ৰপন্থীবিলাকতকৈও বেছি ধৰণৰ আমাৰ ব্যৱহাৰবিলাক হৈছে, সেইটো অসমীয়া গ্ৰামাৰত মানে আপোনাৰ
কম্পেয়াৰ কৰি ফালে কাৰোবাৰ লগত লগ লগাই ফালে কোৱা বাক্যত পৰে না নপৰে সেইটো অসমীয়া গ্ৰামাৰ লিখকসকলেহে এক্সপ্লেইন দিব পাৰিব। কিন্তু মই যেতিয়া কৈছিলোঁ মই এইটো তুলনা কৰি উগ্ৰপন্থী লাইনটোত ৰাখি ফালে কোৱা নাছিলোঁ, কিন্তু তেনেকুৱা ধৰণৰ মানে তাতকৈও বেছি মই সিহঁতৰ লগত লৈ যোৱা নাই। আৰু উগ্ৰপন্থীটো মই সেই লেভেলত কৈছিলোঁ যিটো মই আগতে এক্সপ্লেইন কৰিছিলোঁ যে উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদী সেইটো লাইনটোত আমি কাক কোন স্তৰত ৰাখিছোঁ সেইটো চেন্সত মই কৈছিলোঁ। মোৰ পাৰ্পাছটো তেনেকুৱা নাছিল যে আমাৰ সদস্যসকলক আঘাত দিয়া বা আমাৰ সদস্যসকলক কাক বা বেয়া বুলি ভাবি লোৱাটো মানে সেইটোকে কোৱা হৈছে বুলি ভাবি ল'ব বুলি মই সেই কথাটো কোৱা নাছিলোঁ। গতিকে মোৰ নলেজত মোৰ আইডিয়াত সেইটোৱেই আছিলে আৰু এতিয়াও মই বেয়া শব্দ বুলি নাভাবোঁ। আৰু যিহেতু সেইটো হাউচৰ প্ৰত্যেকজন সদস্যই ছাপ'জ আজি বিচাৰিছে যে সেইটো ৱাৰ্ড আমাৰ প্ৰচিডিঙত থাকিব নালাগে আৰু সেই শব্দটো এক্সপাণ্ড কৰিব লাগে, গতিকে মই আগতেও কৈছোঁ মই হাউচৰহে, মোৰ ব্যক্তিগত ইয়াত একো নাই। আজি সব হাউচে যদি ইয়াত একমতত উপনীত হৈছে মোৰ ক'বলগীয়া নাই। এই শব্দ যদি বেয়া হয় তেতিয়াহ'লে নিশ্চয়কৈ সেইটো থাকিব নালাগে। সেইকাৰণে আপোনালোকৰ চবৰ সেই কিবাত একমত হৈও মই সেইটো ৱাৰ্ডটো এক্সপাণ্ড কৰিছোঁ আজি। তো এতিয়া ৰকিবুল হুছেইন না যোৱাকালিৰ কিবাটো আমি চলাইছোঁ অলৰেডি। চিকিৎসাৰ কিবা নালাগে, সুন্দৰকৈ এটা পৰিৱেশ হ'ল, আমি আপোনাক কোঅপাৰেট কৰিছোঁ। নাই ইয়াত আৰু নালাগে আৰু মই কোৱা নাই, মই ভাল কথা ক'ব ওলাইছোঁ, ক'বলৈ দিয়ক। নালাগে আৰু আপুনি কিবা এটা কৈ পেলালে আৰু গণ্ডগোল হ'ব নালাগে। আমাৰ দুজন সদস্য মই পজিটিভ নালাগে কৈছোঁ, শুনক না কথা নালাগে। আমাৰ দুজন সদস্য ইয়াৰ পৰা মাৰ্চেল লগাই উলিয়াই দিছে এইটো সংক্ৰান্তত। যিহেতু এটা সুন্দৰ পৰিৱেশত এইখিনি হৈছে, সেই দুজনকো আপুনি মাতি আনি পেলাই আমি কৰক, সেইটোৱে কৈছোঁ কোঅপাৰেট কৰিব। আচ্ছা আচ্ছা ঠিক আছে, তেওঁলোকক এলাও কৰক। মই দিনটোৰ কাৰণে শব্দ কোৱা নাছিলোঁ, নাই কোৱা, আপুনি দিনটোৰ কাৰণে কোৱা নাই, গতিকে এই দুজনক যদি মাতি আনে সদনক ভাল ঠিক আছে, তেওঁলোকক আকৌ হাউচত আহিবলৈ এলাও কৰা হৈ গ'ল। তো শ্ৰী ৰকিবুল হুছেইন কাদমচম হা কোনে ক'ব? আচ্ছা চিৰিয়েলত নুৰুল হুদা এতিয়া আৰু পইণ্ট পৰ্দা নাই। নহয় এই কিবা এটা অসমীয়া গামোচা লৈ এইটো চবলৈ স্বাৰ্থৰ কাৰণে মাতিছোঁ। মই আজি এটা কুৱেশ্যন কৰিছিলোঁ মাননীয় আমাৰ হেণ্ডলুম টেক্সটাইল মিনিষ্টাৰক। নহয় নহয় এইটো পইণ্ট পৰ্দাটো ৰুলৰ ওপৰত কওক। আকৌ এনেকুৱাত গৈ থাকিলে মই ৰুলিং দিব লাগিব আৰু আপোনালোকে বেয়া পাব। অসমীয়া গামোচাটো ছাৰ বাহিৰৰ পৰা অনাটো বন্ধ কৰিব লাগে। মই বেলেগ একো এইটো বেলেগ বিষয়ত আপুনি ক'ব। এটা অৰ্ডাৰ কৰিব লাগে যে অসমীয়া গামোচাটো বাহিৰৰ পৰা অনা বন্ধ কৰিব লাগে। হ'ব হ'ব, বেলেগ দিনত আমি কৈছোঁ মই এইটো সকলো শিপিনী হ'ব। হয় মাননীয় অধ্যক্ষ মহোদয়, স্বাস্থ্য বিভাগৰ কৰ্তন প্ৰস্তাৱৰ ওপৰত মই কিছু কথা ক'বলৈ ওলাইছোঁ। স্বাস্থ্য বিভাগ এটা আটাইতকৈ সংবেদনশীল বিভাগ। স্বাস্থ্যই আমাৰ পৰম ধন। স্বাস্থ্য যদি আমাৰ ঠিক নাথাকে তেতিয়াহ'লে আমাৰ শিক্ষা দীক্ষা ব্যৱসায় বাণিজ্য সকলো দিশতেই আমি ব্যৰ্থ হ'ব লাগিব। অধ্যক্ষ মহোদয়, আমাৰ অসমত আমাৰ অসমত 28খন জিলা হস্পিটেল আৰু 14খন মহকুমা হস্পিটেল আছে। এই চিভিল হস্পিটেল আৰু মহকুমা হস্পিটেল মিলি 42খন হস্পিটেল আমাৰ জিলা আৰু মহকুমা ভিত্তিত অসমত আছে। আৰু অসমৰ জনসংখ্যা অনুপাতে যিটো ৰেচিঅ' আছিলে, ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য বিভাগৰ পৰা যিটো ৰেচিঅ' আছিলে 1000 জনসাধাৰণৰ প্ৰতি এজন চিকিৎসক, আৰু সেই হিচাপ যদি আমি কৰিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ অসমত 32,500 দুজন চিকিৎসকৰ প্ৰয়োজন। গতিকে যে স্বাস্থ্য বিভাগত এটা হতাশাজনক অৱস্থা অধ্যক্ষ মহোদয়,
আমাৰ যে ডিষ্ট্ৰিক্ট হস্পিটেল আৰু চিভিল হস্পিটেল 42খন আছে অসমত আৰু এই 42খন আমাৰ যিখিনি চিকিৎসকৰ যি পোষ্ট এপ্ৰুভ কৰা আছিলে তাত দেখা গৈছে 96টা পোষ্ট আছে আৰু সেই 96টা পোষ্টৰ মাজত মাত্ৰ 34জন ডক্টৰ আছে 42খন জিলা আৰু মহকুমা হস্পিটেল য'ত এটা চিভিল নগাঁও চিভিলত 28 লাখ মানুহ আছে 28 লাখ মানুহৰ মাজত এটা চিভিল আৰু তাত দুটা পোষ্ট আছে ঠিক তেনেকে এই 42টা হস্পিটেলত চৰকাৰৰ পোষ্ট আছে 96টা ডক্টৰ আছে মাত্ৰ এতিয়া 34 জন এইটো মোৰ কথা নহয় এইটো চৰকাৰৰ তথ্যৰ কথা আমাৰ কমিউনিটি মেডিচিনৰ আমাৰ 10টা পোষ্ট আছে মাত্ৰ 3 জন আছে ঠিক তেনেকে ফৰেনসিক মেডিচিন 20টা পোষ্ট আছে মাত্ৰ 5 জন চিকিৎসক আছে আমাৰ যিটো পেডিট্ৰিচিয়ান শিশুসকলৰ চিকিৎসকৰ পোষ্ট আছে 270 আৰু এটা নিৰাশজনক পৰিস্থিতি মাত্ৰ 270 জন ডক্টৰৰ ভিতৰত 68 জন চিকিৎসক আছে আমাৰ যিখিনি অবস্টেট্ৰিচিয়ান আৰু গাইনোকলজিষ্ট তাত আছে এই 42খন হস্পিটেলত 436টা পোষ্ট আৰু সেই 436টা পোষ্টৰ মাজত মাত্ৰ 114 জন চিকিৎসক আছে ইএনটি ডিপাৰ্টমেণ্টত 71টা পোষ্ট আছে তাৰ ভিতৰত চিকিৎসক আছে 55 জন আৰু আটাইতকৈ হতাশজনক অৱস্থাত হৈছে অৰ্থপেডিক্সত হাড়ৰ চিকিৎসক আমাৰ এই 42টা হস্পিটেলত মাত্ৰ 8 জন হাড়ৰ চিকিৎসক আছে 42টা জিলাৰ 42টা হস্পিটেলত মাত্ৰ 8 জন হাড়ৰ চিকিৎসক আছে আজি আমাৰ নগাঁও জিলা মই সদনত আগতে কৈছো আজি মাননীয় মুখ্যমন্ত্ৰী যেতিয়া আমাৰ স্বাস্থ্যমন্ত্ৰী আছিলে সেই সময়তো যোৱা টাইমত মই এই সদনত মাননীয় স্বাস্থ্যমন্ত্ৰীক অনুৰোধ কৰিছিলোঁ যে নগাঁও আমাৰ যিখন চিভিল হস্পিটেল সেই চিভিল হস্পিটেলটো নগাঁও জিলাৰ আগৰ টোটেল আমাৰ 29 লাখ জনসংখ্যা ছাৰ আৰু সেই 29 লাখ জনসংখ্যাৰ মাজত নগাঁও চিভিল হস্পিটেল তাত এজন হাড়ৰ চিকিৎসক নাই আজি কেইবা বছৰ ধৰি এজন হাড়ৰ চিকিৎসক নাই গতিকে যে হতাশজনক এটা পৰিস্থিতি চৰকাৰে কয় যে ডক্টৰ আমাৰ নাই ডক্টৰ কম আছে সরকারি তথ্য মতে আয়ুর্বেদিক পোস্ট আছে 511টা 511টা আয়ুর্বেদিকৰ ডক্টৰ চিকিৎসকৰ পোস্ট আছে তাৰ ভিতৰত 485টা পোস্ট ডক্টৰ আছে আৰু 26টাত নাই কিন্তু চৰকাৰে সদায় কয় যে আমাৰ চিকিৎসকৰ অভাৱ অধ্যক্ষ মহোদয় 30/7/2019 তাৰিখে এই বিধানসভাৰ প্ৰশ্ন উত্তৰত আমাৰ চৰকাৰে কৈছিলে যে 1115 জন আয়ুৰ্বেদিক চিকিৎসকক আসাম ষ্টেট কাউন্সিল অফ ইণ্ডিয়া মেডিচিন অধীনত পঞ্জীয়ন কৰা হৈছে যদি 1115 জন ডাক্তৰ পঞ্জীয়ন হৈছে আমাৰ অসমত তেতিয়াহ'লে এই 26টা পোষ্ট কিয় খালি থাকিলে এতিয়ালৈকে এটা থাকিব নালাগিছিলে যেটো 1115 জন আমাৰ চিকিৎসক আছে পঞ্জীয়ন কৰিছে চৰকাৰে পোষ্ট খালি থাকিব নালাগিছিলে কিন্তু মই ভাবো এটো চৰকাৰৰ সংবিধানশীল যেটো স্বভাৱ থাকিব লাগে এই সংবিধানশীল স্বভাৱ নথকাৰ কাৰণে আজি এই ধৰণৰ অৱস্থা হৈছে আজি আমাৰ অৱস্থা চিকিৎসাৰ অৱস্থাটো একেবাৰে খুব দুখ লগা অৱস্থা অৰগমলৈ আমাৰ অসমত
সাব সেন্টার আছে, সাব সেন্টার আমার সরকারে অনুমোদন দিছে 6,817 6,817টা সাব সেন্টার সরকারে অনুমোদন দিছে আর চলি আছে কিমান 4,693 2,124টা সাব সেন্টার চলা নাই, নার্স নাই, এএনএম নাই, বন্ধ হয়ে আছে। 1,000 সাব সেন্টারক আপগ্রেড কৰিব বুলি চৰকাৰে সিদিনা কৈছে মাননীয় মন্ত্ৰী মহোদয়, ভাল লাগিছে শুনি। কিন্তু 2,124টা বিকল হৈ আছে, কিছুমান ভাড়াঘৰত আছে, এতিয়াও কিছুমানৰ ঘৰটো কৰিছে কিন্তু তাত এএনএম নাই, এএনএম বিলাকেহে চলায়, MPW বিলাকে চলায়, আজি এএনএম MPW নাই। ঠিক তেনেকৈ পিএইচি আমাৰ সরকারের অনুমোদন কৰা পিএইচি 1,112 আমাৰ অসমত। এই 1,112ৰ ভিতৰত ফাংশনিং চলি আছে 1,005টা পিএইচি চলি আছে, য'ত এটা পিএইচি 30,000কৈ অধিক জনসংখ্যা থাকাৰ পিছত এটা পিএইচি তাত স্থাপন হয়। আজি 7টা পিএইচি নচলা অৱস্থাত আছে, বিকল হৈ আছে, চলা নাই। সিএইচি সরকার অনুমোদন করে থৈছে 278টা সিএইচি সরকার অনুমোদন করে থৈছে। সন্মানীয় সদস্য, কিন্তু কালিতো প্ৰায় অন্য পাৰ্টিবিলাকে বক্তব্য ৰাখিলে, এতিয়া অকল কংগ্ৰেছতো আছে, তো কিমানজন ক'ব? আৰু তেখেতৰ সময়টো অলৰেডি 10 মিনিট হৈ গ'ল। অধ্যক্ষ মহোদয়, মই ভাবো যে কাটকুচনত কোনো নিৰ্ধাৰিত সময় নাথাকে। নহয়, তথাপিও আমি দুইজন যোৱাকালি আমাৰ শেষ হ'লে হয়। নহয় অধ্যক্ষ মহোদয়, তেনেকুৱা শেষ নহয়, কালিৰ সময়খিনি আজি ললো আমি, কিন্তু মই ভাবো যে নহয়, যোৱাকালি আপোনালোকৰ ৰিকুৱেষ্টৰ কাৰণে আমি আজিলৈকে ৰাখিলোঁ। আপোনালোকৰ কালি অলপমান বিশেষ অনুষ্ঠানৰ কাৰণে তেনেকে নিৰ্ধাৰিত সময় নাথাকে, এটাই আপোনাৰ নহয়, আমাৰ তিনিটা বিষয় মই আপোনালোকক কৈ আছো। আমি অল পাৰ্টি আমাৰ BSCত তিনিটা বিষয়টোৰ ওপৰত কাৰ্যমস্ত সিদ্ধান্ত লৈছোঁ। তো তিনিটা বিষয়টো হ'ল আমাৰ স্বাস্থ্য, শিক্ষা আৰু এটা কৃষি। গতিকে তিনিটাৰ ভিতৰত আমাৰ যোৱাকালি পৰা আৰম্ভ হৈছে স্বাস্থ্য। গতিকে আজি যদি আমাৰ সময়টো যদি নোজোৰে, তেতিয়াহ'লে অহাকালিলৈকে শেষ হোৱাটো দুটা বিষয় ডিছকাশ্যন নহ'ব, এটা বিভাগটো কৃষি বিভাগটো। সেইকাৰণে আজি যিহেতু চবে ক'লে, হয়, সেইকাৰণে কংগ্ৰেছৰখিনি এজন দুজন কৈ ফালে আমি মিনিষ্টাৰৰ ৰিপ্লাইটো দিব খুজিছোঁ, যাতে এডুকেশ্যনটো আজি আমি আৰম্ভ কৰিব পাৰোঁ। তো এইখিনি জাষ্ট ঠিকে আছে অধ্যক্ষ মহোদয়, কিন্তু নিয়ম অনুযায়ী আমি তিনিটা যে বাজু বিজনেছ এডভাইজাৰী কমিটি, এইটো কেতিয়াবা এটাতে আপোনাৰ শেষ হয়। আমাৰ এইটো এনেকুৱা থাকেই, তিনিটা বাছটো যদি সময় থাকে বাকীখিনি আলোচনা হ'ব, আৰুতো আমি নিয়মতে গিলেটিনত যায় গোটেইখিনিতো একেলগে হ'ব। গতিকে আমাৰ এটাই, আমাৰ যদি আৰু সদস্যই ক'ব বিচাৰে আমি নিয়মমতে কাটকুচনত ক'ব দিব লাগে। তথাপি আপুনি যদি আমি আজি সময় দিছে, আমাৰখিনি আমি লিমিটেড কৰিবৰ কাৰণে কৈ দিম। আপোনালোকৰ বহুখিনি নাম আছে, তাৰ ভিতৰত স্পেচিফিক কৰি দিলে কাটকুচনত আমাৰ মন্ত্ৰী ডাঙৰীয়াই ক'ব এটাটো শেষ হোৱাৰ উদাহৰণ আছে। গতিকে ইয়াত কোনো নিৰ্ধাৰিত সময় নাথাকে। তথাপি আপুনি যিটো কৈছে, আমি আমাৰ সদস্যখিনিক অলপ কম সময়ৰ ভিতৰত গোটেই নিৰ্ধাৰিত সময় নাথাকে। অধ্যক্ষ মহোদয়, মই যিখিনি কৈ আছো চৰকাৰী তথ্যৰ ওপৰত কৈ আছো, মোৰ নিজা মনৰ পৰা ওলাই কোৱা নাই ছাৰ। নাই, মই কম সময়ৰ ভিতৰত মোৰ কথাখিনি শেষ কৰিবলৈ চেষ্টা কৰিম। আৰু এই কথাখিনি এই সদনত পাতিব লাগিব অধ্যক্ষ মহোদয়। যদি এই কথাখিনি আমি এই সদনত নাপাতো, তেতিয়াহ'লে আমি জনসাধাৰণে যে আমাক নিৰ্বাচিত কৰি ইয়ালৈ পঠিয়াইছে তাৰ কোনো অৰ্থ নাথাকিব ছাৰ। অতি জৰুৰী বিষয় ছাৰ, কাৰণ স্বাস্থ্যটো যদি আমাৰ ঠিক নাথাকে বাকী একো আমাৰ ঠিক নাথাকিব ছাৰ। গতিকে মই ক'বলৈ ছাৰ, আপোনাৰ ওপৰত কোৱা হোৱা নাই, সময়খিনি আমাৰ কংগ্ৰেছ দলৰ পৰা। কাৰণ যোৱাকালি চোৱা, এটা কথা উচিত নহয়, তথাপিও মই জাষ্ট আজি কিহৰ কাৰণে ৰাখি থৈ দিছোঁ, অকল আপোনালোকৰ কাৰণে। সেইকাৰণে অধ্যক্ষ মহোদয়, যোৱাকালি আপোনালোকে নাথাকিল ন, হয়তো লৈ অসমত চৰকাৰে অনুমোদন কৰা আছে 278, কিন্তু চলি আছে আমাৰ 201।
৭৭টা CHC আমাৰ চলা নাই। গতিকে এই যে আমাৰ সরকার অনুমোদন করা যিখিনি পোস্ট, সরকার অনুমোদন করা যিখিনি চিকিৎসালয়, এই চিকিৎসালয়খিনি যিখিনি বন্ধ হয়ে আছে, ডক্টর নাই, এইখিনি সরকারে ব্যবস্থা কৰিব লাগিব। এইখিনি যদি সরকারে ব্যবস্থা নকৰে তেতিয়াহ'লে আমাৰ এই স্বাস্থ্য বিভাগটো ৰহাতলৈ যাব স্যাৰ। সেইকাৰণে মই আপোনাক ক'ব ওলাইছোঁ স্যাৰ, আজি যিটো ৰেচিঅ' আমাৰ ৰাষ্ট্ৰসংঘই নিৰ্ধাৰণ কৰা যিটো বিধি, সেই বিধি মতে 1:1000 1000ৰ জনসংখ্যাৰ ভিতৰত এজন চিকিৎসক, এই ৰেচিঅ'টো আমাৰ চৰকাৰে পালন কৰিব লাগে। এই ৰেচিঅ' মতে চৰকাৰে ব্যৱস্থাটো ল'ব লাগে। আজি অধ্যক্ষ মহোদয়, আমাৰ নগাঁও জিলাখন ইমান ডাঙৰ এটা জিলা, আৰু এই নগাঁও জিলাত আমাৰ মাত্ৰ 2জন ডক্টৰ আছে মেডিচিনৰ, 2জন ডক্টৰ। আৰু আমাৰ তাত এটা হেৰি আছে, আপোনাৰ নাৰ্ছিং স্কুল আছে স্যাৰ। এই নাৰ্ছিং স্কুলত 50জনী GNM প্রতি বছরে তার ভর্তি হয় আর তার প্রশিক্ষণ হয়। আর এই নার্সিং স্কুলটোৰ অৱস্থা একেবাৰে বেয়া। ক্লাছৰুম নাই, বাউণ্ডাৰী নাই, কমন ৰুম নাই, হোষ্টেল নাই, একেবাৰে ভয়ানক অৱস্থা। আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ নগাঁৱৰে। গতিকে এই ক্ষেত্ৰত মই আপোনাৰ জৰিয়তে মই স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰিছোঁ যে আপুনি গৈ এদিন এই নাৰ্ছিং স্কুলটো পৰিদৰ্শন কৰক, কৰি চাওক, আৰু তাৰ আন্তঃগাঁথনি উন্নতি কৰাৰ কাৰণে ব্যৱস্থা লওক। নগাঁও যিটো আমাৰ নগাঁও জইণ্ট ডাইৰেক্টৰ হেল্থ অফিচ যিটো আছে, জইণ্ট ডাইৰেক্টৰ হেল্থ, এই অফিচটো একেবাৰে ঠেক আৰু বহুত পুৰণা, জয়ী হৈ গৈছে ছাৰ। আৰু মেলেৰিয়া যিটো জিলা কাৰ্যালয় আছে, সেই কাৰ্যালয়টো ভাড়াঘৰত আছে। আমাৰ যিটো পৰিয়াল পৰিকল্পনা অফিচ আছে জিলাৰ, সেইটো এটা ভাড়াঘৰত আছে। গতিকে এই দুইটা ভাড়াঘৰৰ পৰা আঁতৰাই যদি এই আমাৰ যিটো জইণ্ট ডাইৰেক্টৰ অফিচটো আছে, এই অফিচটো যদি ধুনীয়াকৈ আপোনাৰ বিল্ডিংটো বনায়, একেটা বিল্ডিঙতে আপোনাৰ গোটেইখিনি আমাৰ অফিচ চলিব, জিলাৰ অফিচ চলিব। গতিকে এই ক্ষেত্ৰত আপোনাৰ জৰিয়তে মই মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে ইয়াৰ কাৰণে এটা ব্যৱস্থা মন্ত্ৰী মহোদয় লয়। আৰু অধ্যক্ষ মহোদয়, এটা দুখৰ কথা মই আপোনাক ক'ম, মোৰ ৰূপহীয়াৰ বিধানসভা সমষ্টিত 2011 সেন্সাছ মতে 3,02,000 পপুলেশ্যন, এতিয়াতো বেছি হৈছে, 2011 কথা কৈছোঁ। এখন PHC আমাৰ হস্পিটেল আমাৰ সমষ্টিত নাই। মোৰ সমষ্টিত এখন PHC নাই, ব্লক PHC নাই। এটা অংশ সামগ্ৰী PHC, এটা অংশ শিঙমাৰী PHC, এটা অংশ আপোনাৰ ডিগ সমষ্টি দগাঁও PHC। মানে সামগ্ৰী আৰু হেৰি আপোনাৰ ডিং, এই দুটা সমষ্টিৰ পৰাহে আমাৰ ইয়াত নিয়ন্ত্ৰণ কৰে। গতিকে মই আপোনাৰ জৰিয়তে আমাৰ মন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰিম যে আমাৰ তাত তাৰাবাৰী এটা মিনি PHC আছে, আৰু সেই মিনি PHCত আমাৰ যথেষ্টখিনি মাটি আছে, তাত PHC কৰাৰ কাৰণে সুবিধা আছে। গতিকে ৰূপহী বিধানসভা সমষ্টিত এখন PHC তাৰাবাৰী যিটো মিনি PHC, এই মিনি PHCটো উন্নতি কৰাৰ কাৰণে, PHC লৈ উন্নতি কৰা, ব্লক PHC লৈ উন্নতি কৰাৰ কাৰণে মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। আজি ইমান জনবহুল অঞ্চল, আজি আমাৰ সুতিৰপাৰ, য'ত আপোনাৰ 30,000ত এটা চাব চেণ্টাৰ হয়, আমাৰ চাব চেণ্টাৰ বোলে হেৰি হয়, PHC হয়, CHC হয়। সুতিৰপাৰ এটা জিপিতেই 18,000 জনসংখ্যা আছে। সুতিৰপাৰ আৰু আমাৰ ডিগবৈ চাপৰি, এই দুটা জিপি মিলাই প্ৰায় 40,000 ওচৰা ওচৰি আমাৰ জনসংখ্যা আছে। আৰু সেই সুতিৰপাৰৰ মানুহখিনি ৰাস্তা ঘাট খুবেই বেয়া, আৰু তাত এটা আমাৰ কমচে কম এটা মিনি PHC তাত হ'ব লাগে। জনসংখ্যা অনুপাতে 10টা CHC বা মিনি PHC বা ষ্টেট ডিছপেন্সাৰী আমাৰ থাকিব লাগে, কিন্তু বাৰ্তা আছে 3খন। গতিকে মই আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে আমাৰ সুতিৰপাৰত এটা মিনি PHC আৰু চতিয়ানত এটা মিনি PHC দি যাতে আমাৰ চিকিৎসা ক্ষেত্ৰত অলপ সহায় কৰে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু অধ্যক্ষ মহোদয়, আমাৰ ৰূপহী এটা মডেল হস্পিটেল আছে। এই মডেল হস্পিটেলত 2017 চনত চৰকাৰে এখন আল্ট্ৰাচাউণ্ড মেচিন দিছে। এই কথাখিনি মই আগতেও এই সদনত কৈছিলোঁ। আৰু আল্ট্ৰাচাউণ্ড মেচিন দিছে, কিন্তু ৰেডিঅ'লজিষ্ট নাই। ৰেডিঅ'লজিষ্ট নথকাৰ কাৰণে আমাৰ
এই মেচিনটো ব্যৱহাৰ কৰিব পৰা নাই। আজি এনেকুৱা যদি আমাৰ স্বাস্থ্যমন্ত্ৰীয়ে মানে স্বাস্থ্যমন্ত্ৰীয়ে এদিন ভিজিট কৰে তেতিয়াহ'লে মই লগত থাকি মই দেখুৱাই দিম এই যে PHC আমাৰ মিনি PHC বা ষ্টেট ডিছপেঞ্চাৰীত মানুহৰ শাৰী। আৰু মই প্ৰশংসা কৰিম আমাৰ সমষ্টিত যিখিনি ডক্টৰ আছে, এটা মিনি PHCত সিদিনা আমাৰ এটা মিটিঙত কমিশ্যনাৰে কৈছিলে ডক্টৰবিলাক প্ৰায় নাথাকে। এটা মিনি PHCত 12টা বজাত ফোন কৰোঁ ডক্টৰজন আছে, তাৰ কাৰণে মই ধন্যবাদ দিবই লাগিব। গতিকে তেওঁৰ কোৱাৰ্টাৰ নাছিলে, মই MLA ফাণ্ডৰ পৰা 2 লাখ টকা দি ৰিপেয়াৰিং কৰি দিলোঁ, ডক্টৰজন আছে তাত। কিন্তু বাকী যিবিলাক আছে ডক্টৰ থকাৰ কোনো ব্যৱস্থা নাই, নাৰ্ছ থকাৰ কোনো ব্যৱস্থা নাই। GNM কণ্টিনিউ থাকিব লাগে। GNM ANM থকাৰ কাৰণে নাৰ্ছৰ কোৱাৰ্টাৰবিলাক ৰিপেয়াৰিং কৰিব লাগে, কিন্তু সেইখিনি হোৱা নাই। ডক্টৰছ কোৱাৰ্টাৰ ৰিপেয়াৰিং হ'ব লাগে, সেইখিনি হোৱা নাই। ছাৰ আজি এটা দুখ লগা আৰু এটা দুখ লগা কথা আছে ছাৰ, এই যে আমাৰ কিডনি বিক্ৰী হৈছে। কিছুদিন আগত পেপাৰত অসমত শুনিছোঁ ছাৰ, এটা পইণ্ট শেষ কৰিম মহোদয়। এই যে কিডনি দান দিব পাৰে পৰিয়ালক, এটা পৰিয়ালৰ মানুহে পৰিয়ালক দিব পাৰে, আৰু দিব গ'লে আমাৰ স্বাস্থ্য বিভাগৰ পৰা NOC লৈহে দিব পাৰে। গতিকে এই যে আমাৰ মৰিগাঁও জিলাত 30টা, নগাঁও জিলাত 8টা, 38টা মানুহে কিডনি বিক্ৰী কৰিলে। 20 মিনিট হৈ গ'ল আৰু কোনো নকয় না কংগ্ৰেছ ফালৰ পৰা। এই কিডনি বিক্ৰী কৰাৰ কাৰণে অধ্যক্ষ মহোদয় NOC টো চৰকাৰে দিয়া নাছিল। 20 মিনিট হৈছে চৰকাৰে ঠিক আছে, থেংক ইউ। যিটো হস্পিটেলত কলিকতাৰ যিটো হস্পিটেলত হ'ব কংগ্ৰেছৰ আৰু স্পিকাৰ আছে ন? অধ্যক্ষ মহোদয় নাই নাই সেইকাৰণে কৈছো, আৰু বাকী স্পিকাৰ আছে। শামছুল হুদা আছে, শামছুল হুদা আছে। কলিকতাত এইটো এটা হেৰি হ'ব লাগে, এইটো তদন্ত হ'ব লাগে ছাৰ। আৰু এই যে কিডনি হৈছে নাই নাই সময় শেষ হৈ গ'ল। আৰে বাবা সময়ৰ কথা আছে, 20 মিনিটতো বেছি ক'লে। অনুগ্ৰহ কৰি সময় দিয়ক মোক। কওক 1 মিনিটত। বিক্ৰী কৰিলে পেপাৰত ওলাইছে, মাছমৰীয়া লোক, দৰিদ্ৰ লোক, তেওঁলোকে পেটৰ তাৰণাত কিডনি বিক্ৰী কৰিছে। পেটৰ তাৰণাত কিডনি বিক্ৰী কৰিলে, তাৰমানে অভাৱগ্ৰস্ত হৈ কৰিলে, ঋণগ্ৰস্ত হৈ কৰিলে। তাৰমানে চৰকাৰে ঋণগ্ৰস্ত অভাৱগ্ৰস্তখিনি আঁতৰ কৰিব পৰা নাই। চৰকাৰে ইয়াত দায়বদ্ধ হ'ব লাগিব। আৰু যি কিডনি বিক্ৰী কৰিলে সেইটো এটা ক্ৰাইম, আৰু সেই ক্ৰাইম বন্ধ কৰাৰ কাৰণে চৰকাৰ কিন্তু ক্ৰাইমখিনি বন্ধ কৰিব লাগে, আৰু তদন্ত হ'ব লাগে। কলিকতা যিটো বিক্ৰী কৰিছে এইটো কেনেকে অসম চৰকাৰে NOC তেওঁলোকে কৰিব পাৰিলে মাননীয় অধ্যক্ষ মই এজন চাহ বাগিচাৰ যুৱক। মই প্ৰথমবাৰৰ বাবে বিধানসভাৰ মজিয়ালৈ আহিছোঁ। মই বাগিচাৰ এটা কথা আপোনালোকক ইয়াতে ক'ব বিচাৰিছোঁ এই সুযোগতে, যে বাগিচাৰ লোকসকলে উপলব্ধি কৰে যে আচলতে উদ্যোগপতিবোৰে বাগিচাত চাহ গছজোপাক বেছি গুৰুত্ব দিয়ে, মানুহতকৈ চাহ গছজোপাৰ মূল্যটো বেছি বুলি তেওঁলোকে বিবেচিত কৰে। কিন্তু দীৰ্ঘদিন বিভিন্ন চৰকাৰ আহিলে কিন্তু এই জনগোষ্ঠীটোৰ কাৰণে তেনেধৰণে চিন্তা নকৰিলে। ভাৰতীয় জনতা পাৰ্টি অহাৰ পিছত এই জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে চিন্তা কৰিলে। মই আপোনালোকক এই কাৰণে কৈছোঁ, এটা উদ্যোগ, চাহ উদ্যোগ আজি প্ৰায় 200 বছৰ ধৰি অসমত চলি আছে, আজিও কাৰ্যক্ষম হৈ আছে। একমাত্ৰ কাৰণটোৱে হ'ল এই উদ্যোগটোৰ লগত মহিলা শক্তি জড়িত হৈ আছে। আপুনি চাব বিভিন্ন সময়ত বিভিন্ন উদ্যোগ অসমত সৃষ্টি হৈছে কিন্তু বন্ধ হৈ যায়, কিন্তু চাহ উদ্যোগটো আজি পৰ্যন্ত চলি আছে। অন্যতম কাৰণটোৱে হৈছে চাহ উদ্যোগৰ লগত মহিলাসকল জড়িত হৈ আছে। এই মহিলাসকল জড়িত হৈ থকাৰ কাৰণে আজিও চাহ উদ্যোগটো জীয়াই আছে, কিন্তু সেইটো কৰিবলৈ যাওঁতে মহিলাসকলে যথেষ্টখিনি ত্যাগ কৰিবলগীয়া হৈছে। আজি আমি দেখিবলৈ পাইছোঁ ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে, বিজেপি চৰকাৰখনে যি মহিলাক, গৰ্ভৱতী থকা মহিলাসকলক যি 12,000কৈ টকা দিছে, সঁচাকৈ তেওঁলোকৰ যিসকল সন্তান সন্ততি যাতে পুষ্টিহীনতাত নুভুগে তাৰ কাৰণে আচলতে এইটো সঁচাকৈ বহুত ভাল হৈছে। আৰু আপোনালোকক কৈছোঁ যে আমাৰ বাগিচা অঞ্চলসমূহত মই ভাবোঁ, মই
যিটো কৰ্তন প্ৰস্তাৱৰ বিৰোধিতা এইকাৰণে কৰিছোঁ যে মই ভাবোঁ বাগিচা অঞ্চলসমূহত যেনেধৰণে শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ কাৰণে যেনেধৰণে হাইস্কুলৰ ব্যৱস্থাটো এই চৰকাৰখনে কৰিছে সেই একেধৰণে মই ভাবোঁ 4খন বা 3খনমান বাগিচা লৈ পেলাই একোটা যদি তাত হেল্থ চেণ্টাৰ বনাব পাৰে চৰকাৰখনে তো সেইটো কৰিব লাগে বুলি মই ভাবিছোঁ। আমাৰ এইটো এটা প্ৰয়োজন, আমাৰ জনগোষ্ঠীৰ কাৰণে সেইটো খুবেই প্ৰয়োজন বুলি ভাবোঁ। আৰু এটা মই দেখিছোঁ যে মোৰ সমষ্টিত বিশেষকৈ ৰাঙাপাৰা যোনটো ব্লক PHC আছে, এই সমষ্টিৰ ব্লক PHCটো অকল নাম মাত্ৰ ব্লক PHC হিচাপে হৈ আছে, তাত যেনেধৰণে ইউনিট থাকিব লাগিছিল তেনেধৰণে নাই। তো মই অনুৰোধ কৰিছোঁ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক যাতে সেইটোক উন্নীতকৰণ কৰিব লাগে। আৰু লগতে মোৰ অঞ্চলৰ সনামুখত এটা চাব চেণ্টাৰ আছে, সেইটো উন্নীতকৰণ কৰিব লাগে, মই সেইটো এটা অনুৰোধ কৰিছোঁ। আৰু এটা মই আপোনালোকক কথা কৈছোঁ, ইয়াত বিভিন্নজনে বক্তব্য দিছে আৰু মই দেখিছোঁ যে তেওঁলোকে সমৰ্থনত কয় যে চিকিৎসকৰ অভাৱ, চিকিৎসালয়ৰ অভাৱ, এইবোৰ কথা কয় আৰু তেওঁলোকে কৰ্তন কৰিবলৈ কাৰণে কথাটো কৈছে। কিন্তু মই ভাবোঁ যে আমাৰ যিহেতু চৰকাৰখনে 5টা আৰু নতুনকৈ চিকিৎসা মহাবিদ্যালয় বনোৱাৰ তেওঁলোকে প্ৰতিশ্ৰুতি লৈছে, হাতত লৈছে। তো মই ভাবোঁ এনেবোৰ কৰিলে আমি ভৱিষ্যত দিনত আৰু চিকিৎসক পাম আৰু সেই চিকিৎসকবোৰ পূৰণ কৰিবলৈ কাৰণে এটা ব্যৱস্থা কৰিছে। আমাৰ যিজন আমাৰ সকলোৰে সন্মানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতৰ উদ্যোগত তেখেতে যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে তেতিয়াৰ পৰা আমি দেখিছোঁ পৰ্যায়ক্ৰমে জিলাই জিলাই বিভিন্ন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কাৰণ মই যেতিয়া কলেজত আছিলোঁ সেই দিনটোত তেতিয়া উপলব্ধি কৰিছিলোঁ আমি মাত্ৰ 3খন চিকিৎসা মহাবিদ্যালয় আছিলে আৰু সেই 3খন চিকিৎসা মহাবিদ্যালয়ৰ পৰা তাৰ পৰা ডক্টৰ পাছ কৰি আহিবলৈ কাৰণে খুব কম ডক্টৰ আছিলে কাৰণে এনেধৰণৰ ডক্টৰৰ যি সমস্যা আমি সন্মুখীন হ'বলগীয়া হৈছিল। কিন্তু আজিৰ তাৰিখত আমি দেখিছোঁ যে চিকিৎসা মহাবিদ্যালয় বহুত হোৱা হেতুকে তো চিকিৎসকৰ অভাৱটো আমাৰ পূৰণ কৰিব পাৰিম। তো মই সেইকাৰণে মই আৰু এটা কথা ইয়াৰ লগতে কৈছোঁ যে আমি যি চিকিৎসালয়বোৰ পাইছোঁ আৰু এটা কথা মই উপলব্ধি কৰিছোঁ, মোৰ এজন মই কৈ লৈছোঁ যে মোৰ এজন বন্ধুৰ তেখেতৰ পিতৃৰ চিকিৎসাৰ বাবদ তেওঁ এই যি কোভিড মহামাৰীৰ সময়ত চিকিৎসা কৰিছিল প্ৰাইভেট হস্পিটেল এখনত, তাত প্ৰায় 7 লাখ টকা তেওঁ খৰচ কৰিবলগীয়া হৈছিল। কিন্তু আমাৰ চৰকাৰী চিকিৎসালয়সমূহত বিনামূলীয়াকৈ চিকিৎসাবোৰ প্ৰদান কৰা হৈছে। ৰেমডিচিভিৰ যি ইনজেকশ্যন সেইটো বিনামূলীয়াকৈ দিয়া হৈ আছে। তো এনেবোৰ আমাৰ চৰকাৰখনে কৰিছে, চিকিৎসা ক্ষেত্ৰত আমাৰ চৰকাৰখনে যথেষ্টখিনি ব্যয় কৰিছে আৰু মই ভাবোঁ আৰু আমাক বৃদ্ধি কৰিব লাগে চিকিৎসাৰ যি বাজেট, এই হেল্থৰ যিটো বাজেট আৰু বৃদ্ধি কৰিব লাগে বুলি মই ভাবোঁ। ধন্যবাদ। ধন্যবাদ। শামছুল হুদা 5 মিনিট। মাননীয় অধ্যক্ষ মহোদয়, মই আমাৰ ধুবুৰী জিলাত 2টা চিভিল হস্পিটেল আছে, কিন্তু কোভিড-19ত বহুত ৰোগী আমাৰ তাত ঢুকাইছে, তাত এটাও ICUৰ ব্যৱস্থা নাই। ধুবুৰী জিলাত আজিলৈকে এটাও ICUৰ ব্যৱস্থা নাই। আমাৰ তাৰ পেচেণ্টবিলাক গোটেইখিনি গুৱাহাটীলৈ আহিব লগা হয় আৰু গুৱাহাটীত আহিয়েই ভাল চিকিৎসা নহয় বহুত ৰোগীয়ে ইতিমধ্যে মৃত্যুবৰণ কৰিছে। আজি আমাৰ বিলাসীপাৰাত এটা চিভিল হস্পিটেল হৈছে, সেই চিভিল হস্পিটেলত কোনো ধৰণৰ চিকিৎসক নাই, এজনো চাইল্ড স্পেচিয়েলিষ্ট নাই, গাইনো নাই, কোনো সাৰ্জিকেলৰ ব্যৱস্থা নাই। গতিকে বিলাসীপাৰা পূব সমষ্টিত আৰু ভালেকেইটা হস্পিটেল আছে। বিলাসীপাৰা মডেল হস্পিটেল, সেই মডেল হস্পিটেলতো চিকিৎসাৰ ব্যৱস্থা তেনেকুৱা ভাল নাই। ডক্টৰৰ অভাৱ, জিয়ানামৰ অভাৱ, মেটাৰ্নিটি হস্পিটেল হিচাপে তাত কোনো ব্যৱস্থা নাই। এটা আই হস্পিটেল আছে, কেৱল ঘৰখনেই বনাই থৈ দিয়া হৈছে, তাত কোনো চিকিৎসাৰ ব্যৱস্থা নাই। আজি আমাৰ বিলাসীপাৰাত এটা বিলাসীপাৰা বিলাসীপাৰা BMC বুলি হস্পিটেল আছে 2টা। সেই হস্পিটেলতো তেনেকুৱা ভাল চিকিৎসকৰ ব্যৱস্থা নাই। আজি বিলাসীপাৰাত
41টা সাব চেণ্টাৰ আছে। সেই সাব চেণ্টাৰবিলাকৰ ভিতৰত 5টা হস্পিটেল 5টা সাব চেণ্টাৰ এতিয়া অকেজ হৈ আছে। তাত কোনো নাৰ্ছিঙৰ ডক্টৰ বা তাত কোনো নাৰ্ছ তেনেকুৱা কোনো ব্যৱস্থা নাই। আজি বিলাসীপাৰাত আমাৰ সাব ডিভিশ্যনত ভালেকেইটা CHC আছে 4টা। সেই CHC বিলাকতো ডক্টৰৰ অভাৱ, নাৰ্ছৰ অভাৱ। মই আজি আপোনাৰ যোগেদি এই সদনত মই এটাৰ কথা ক'ব বিচাৰিছোঁ যে আমাৰ যাতে বিলাসীপাৰাত ভাল সুচিকিৎসাৰ ব্যৱস্থা কৰা হয়। আজি আমাৰ 2টা RPHC আছে, এটা মাছনালগা আৰু পুঠিমাৰী। সেই RPHCটো তাত কোনো ভাল ডক্টৰ নাই, ভাল চিকিৎসকৰ ব্যৱস্থা নাই, ঔষধ পাতিৰ ব্যৱস্থা নাই। আজি চিকিৎসাৰ ক্ষেত্ৰত মই শুনিবলৈ পাইছোঁ যে অসমখন চিকিৎসাৰ ক্ষেত্ৰত খুব ভাল ব্যৱস্থা হৈ আছে, কিন্তু মই দেখিবলৈ পাইছোঁ যে বিলাসীপাৰা পূব সমষ্টি, বিলাসীপাৰা পশ্চিম সমষ্টি, আমাৰ ধুবুৰী জিলাত কোনো ধৰণৰ স্বাস্থ্য ভাল চিকিৎসাৰ ব্যৱস্থা তাত নাই। আমি এইটোই দেখিবলৈ পাইছোঁ ইমান দিনে যে চিকিৎসাৰ ভাল ব্যৱস্থা এতিয়া যিকোনো ৰোগীয়েই হ'লে, যিকোনো চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ হ'লে আমাক গুৱাহাটীত নাইবা কোকৰাঝাৰ, বৰপেটা এইবিলাক হস্পিটেলত আহিব লগা হয়। গতিকে বিলাসীপাৰা সাব ডিভিশ্যনে হওক, ধুবুৰী জিলাতে হওক, আমাৰ ধুবুৰী জিলা চিকিৎসা ক্ষেত্ৰত একেবাৰে বেছি পিছপৰা। সেই বেছি পিছপৰা ঠাইখিনিত যাতে ভাল চিকিৎসাৰ ব্যৱস্থা কৰা হয়, তাৰ কাৰণে আপোনাৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী ডাঙৰীয়া, তেওঁলোকক মই কৰজোৰে অনুৰোধ জনাইছোঁ যাতে ধুবুৰী জিলাত ভাল চিকিৎসাৰ ব্যৱস্থা কৰা হয়। আৰু ধুবুৰী জিলাৰ দুখীয়া মানুহ, সেই অঞ্চলৰ নদীভংগ মানুহ, সেই অঞ্চলৰ যিবিলাক জৰাজীৰ্ণ একেবাৰে বেছি দুখীয়া মানুহ, অউন্নত ঠাই, সেই ঠাইখনত যাতে আপোনাৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যে বিলাসীপাৰা ধুবুৰী জিলাক যাতে বেছি গুৰুত্ব দিয়া হয়, তাৰ কাৰণে হয়তো তেওঁলোকে সহৃদয় চেষ্টা কৰিব। ধন্যবাদ। শ্ৰী ভাস্কৰ জ্যোতি বৰুৱা। 5 মিনিটত শেষ কৰিব, মিনিষ্টাৰ ৰিপ্লাই দিব। আৰু মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ যোগেদি এডুকেশ্যনত ক'লে এডুকেশ্যন আমাৰ মাননীয় স্বাস্থ্য বিভাগৰ মন্ত্ৰী ডাঙৰীয়া মই দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। এডুকেশ্যনত কয় কালিতো প্ৰথম মই আৰম্ভ কৰিছোঁ আপোনাৰ তিতাবৰ সমষ্টিৰ পৰা। আমাৰ তিতাবৰ সমষ্টিত কি হৈছে, আমাৰ বৰ্তমান যিখন SDCH আছে তাত এখন 100 বেডেড, কিন্তু এতিয়া 100 বেডেড আজি বহুত দিন হ'ল 100 বেডেড নহয়, এখন 20 বেডেড হৈ চলি আছে। আৰু তিতাবৰ যিহেতু আমাৰ নাগালেণ্ডৰ সীমান্তত অৱস্থিত এক সমষ্টি, এই সমষ্টিত আমাৰ চাৰিওফালে সিঁচৰিত হৈ আছে আপোনাৰ CHE, PHE, MP, যে মিনি PHE এইবিলাক আছে। কিন্তু এটা সময়ত সেইবিলাকৰ অন্তৰ্গাঁথনি খুব ভাল আছিলে। তাত এতিয়া সেইবিলাকত ডাক্তৰ নাই, ডাক্তৰ নাই, নাৰ্ছ নাই, অন্য ষ্টাফ নাই, কিন্তু তাত বিল্ডিংবিলাক আছে। তাৰ প্ৰধান কাৰণ হৈছে তাত যি আন্তঃগাঁথনিৰ যি ব্যৱস্থা, যিবিলাক কোৱাৰ্টাৰ আছিলে, সেই কোৱাৰ্টাৰবিলাক জহি হৈ গৈছে। তাত পানীৰ সুবিধা নাই, ইলেক্ট্ৰিচিটি গ'লে তাত পাৱাৰ বেকআপ নাই। সেইটোৰ কাৰণে তাত কোনো যাবলৈ ইচ্ছা নকৰে। আৰু মাজতে আমাৰ চৰকাৰৰ ফালৰ পৰা এবছৰৰ কোৰ্চ কৰা যিসকল ডাক্তৰ আছিলে, 1 year ৰুৰেল ছাৰ্ভিচ কম্পালচৰি, তেওঁলোক গৈছিল। কিন্তু তেওঁলোক গ'লেও তেওঁলোকে সেই অহা যোৱা কৰোঁতে তেওঁলোকৰ বেছিভাগ সময় যায়। আৰু বিশেষকৈ থকাৰ সুবিধাখিনি আমাৰ কৰাটো অতি প্ৰয়োজন। যিহেতু আমাৰ চৰকাৰে স্বাস্থ্যকেন্দ্ৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া আমি যোৱা বিগত সময়খিনিত আমি দেখিছোঁ, তাৰ কাৰণে মই যথেষ্ট সুখী। বহুত জেগাত তেওঁলোকে মেডিকেল কলেজ বহুত বনাইছে, ডাক্তৰৰ সংখ্যা বঢ়াব খুজিছে। কিন্তু এই ক্ষেত্ৰত এটা মই কথা ক'ব খোজোঁ যে আমি সদায় কৈ আছোঁ যে ডাক্তৰ নাই, ডাক্তৰ নাই, ডাক্তৰ নাই। ডাক্তৰ কিয় নাই? ডাক্তৰ এইটো কাৰণে নাই, যিসকল আজি বৰ্তমান ডাক্তৰ পঢ়া শুনা কৰি পেলাই তেওঁলোকে বিভিন্ন ডিগ্ৰী লৈছে, ছুপাৰ স্পেচিয়েলিষ্ট হৈ ওলাই আহিছে, কিন্তু থকাৰ তেওঁলোকৰ এটা যথেষ্ট সমস্যা। মই ব্যক্তিগতভাৱে বহুত জেগাত মই দেখিছোঁ তেওঁলোকৰ আৱাস গৃহবিলাক ভাল নহয়। আজিকালি
যিহেতু আপোনালোকে দেখিছে যে আমাৰ যি সমাজৰ যি উত্তৰণ ঘটিছে, আমি ভালকৈ থাকিবলৈ সকলোৱে বিচাৰোঁ। গতিকেলৈ নতুনকৈ পাছ কৰি অহা এজন ডাক্তৰ বা ডাক্তৰণী তেওঁলোকে সদায় ভালকৈ থাকিবলৈ বিচাৰে। গতিকেলৈ মই চৰকাৰৰ আমাৰ মাননীয় স্বাস্থ্য বিভাগৰ মন্ত্ৰীৰ মই এইটো দৃষ্টি আকৰ্ষণ কৰিছোঁ যাতে তেওঁলোকক থকা আৱাসগৃহবোৰ ভাল হয়। আৰু ইয়াৰ উপৰিও কি হৈছে, আমাৰ যি পানীৰ সমস্যা আছে আৰু লাইটৰ সমস্যাৰ কথা মই মাজতে আমাৰ সমষ্টিত মই ঘূৰোঁতে মই দেখিছোঁ যে বিভিন্ন সময়ত তাত ফ্ৰিজ নাই। ফ্ৰিজ নথকাৰ ফলত কি হৈছে, আৰু যদি আছে তাত কাৰেণ্ট নাথাকে, কাৰেণ্ট নথকাৰ কাৰণে তাত সেই দৰৱবোৰ বেয়া হয়। দৰৱবোৰ বেয়া হোৱাৰ ফলত আকৌ তালৈ পেচেণ্ট গ'লে সেই দৰৱ আৰু বেগেতে ঘূৰি নাহে। আৰু ব্যক্তিগতভাৱে মই কেইবাটা জেগাতো মই সেইখিনিৰ মই ব্যৱস্থা মই কৰি দিছোঁ, পানীৰখিনিৰ সুবিধা মই কৰি দিছোঁ। কিন্তু অনাগত সময়ত মই আশা ৰাখিছোঁ যে আমাৰ চৰকাৰে এইখিনি সুবিধা আপোনালোকে কৰি দিয়ে। আৰু দুটামান কথা আছে মই আপোনাক কৈছোঁ, বিল্ডিং কোৱাৰ্টাৰ এইখিনি কথা ক'লোঁ। ইয়াত এটা বিশেষকৈ আমাৰ এটা আপত্তি আহি আছে, বৰ্তমান সময়ত আমাৰ যি হৈছে ক'ভিড পেচেণ্ট যিসকল আছে, BPL লেভেলৰ যিবোৰ মানুহ আছে বা তাৰ ওপৰৰ মানুহ, আজিকালি ক'ভিডৰ যোৱা বছৰলৈকে খুব ভাল আছিলে, বিনা পইচাত আমাৰ চৰকাৰে এইখিনি সুবিধা কৰি দিছিলে। কিন্তু এতিয়া তেওঁলোকে যেতিয়া ৰিলিজ লৈ আহে, সেই ৰিলিজ লৈ অহাৰ সময়ত তেওঁলোকে বিল পৰিশোধ কৰিব লগা হয়। আৰু BPLৰ কাৰ্ড থাকিলে তেওঁলোকে 50% দিবলগীয়া হয়। মোক এইটো কথা কৈ পঠাইছে সমষ্টিৰ পৰা যে আপুনি অসমবাসীৰ হৈ আপুনি কওক যাতে চৰকাৰে ইমানবোৰ কাম কৰিছে, আমাক এই ৰেচনখিনি তেওঁলোকে আমাক এই বিলখিনি যদি তেওঁলোকে আমাক কিবা এটা আমাক ৰেহাই দিয়ে, তেতিয়া আমি নথৈ আনন্দিত হ'ব। আৰু এটা কথা মই কৈছোঁ, আমাৰ যি কণ্টেইনমেণ্ট জ'ন আছে, আজি কণ্টেইনমেণ্ট জ'নত চৰকাৰে খুব ভাল সাহাৰ্য দিছে। মই নিজে দেখিছোঁ, কণীৰ প্লেটৰ পৰা আৰম্ভ কৰি চাউল দাল যথেষ্ট ভালকৈ দিছে। কিন্তু যিসকলক হোম কোৱাৰেণ্টাইন কৰিছে সেই মানুহখিনি 14 দিনৰ কাৰণে বন্ধ হৈ গৈছে। গতিকে চৰকাৰৰ ওচৰত মই এইটো অনুৰোধ কৰিবলৈ মোক সমষ্টিবাসী তথা অসমৰ বিভিন্নজনে মোক ফোন কৰি জনাইছে যে আপুনি বিধানসভাত ক'ব যাতে হোম কোৱাৰেণ্টাইনত থকা মানুহসকলক যাতে তেওঁলোকে চৰকাৰে কিবা ধন্যবাদ। মই আৰু আছিলে কিন্তু ভৱিষ্যতে কেতিয়া পাব। থেংক ইউ। 5 মিনিট। মাননীয় অধ্যক্ষ মহোদয়, আজিৰ এই কৰ্তন প্ৰস্তাৱৰ ওপৰত স্বাস্থ্য বিভাগৰ কিছু কথা মই ক'ম। মই বেলেগ সমষ্টিৰ বা বেলেগ গোটেই অসমৰ কথা নকওঁ, কেৱল জলেশ্বৰ সমষ্টি য'ৰ পৰা মই প্ৰতিনিধিত্ব কৰোঁ সেই সমষ্টিৰ কেইটামান কথা মই মাননীয় মন্ত্ৰীক জনাব খুজিছোঁ। মন্ত্ৰী মহোদয়ক মানে আমাৰ জলেশ্বৰ সমষ্টিত মানে বৰ্তমান এনেকুৱা অৱস্থা, ডক্টৰৰ যিটো পৰিৱেশ, আমাৰ এখন মডেল হস্পিটেল, আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় তেতিয়া স্বাস্থ্য বিভাগৰ মন্ত্ৰী আছিল, তেখেতে মই যদিও সেই সময়ত MLA নাছিলোঁ, ex-MLA হিচাপে মৰম কৰি সেই হস্পিটেলটো মডেল হস্পিটেল দিছিল সেই সময়ত, তাৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ। আৰু এই হস্পিটেলখনৰ অৱস্থা এনেকুৱা এতিয়া হৈছে, ইয়াতে এটা তথ্য হিচাপে দেখিছোঁ যে তাতে ডক্টৰ চেংচন পোষ্ট আছিল 5জন, তাৰে 2জন আমাৰ চিভিল হস্পিটেলত এটাচ কৰি ৰাখিছে আৰু এজন ট্ৰান্সফাৰ হৈছে। এতিয়া মাত্ৰ 2জন ডক্টৰ আছে, এজন আপোনাৰ আয়ুৰ্বেদিক ডক্টৰ আছে, তাৰপিছত আপোনাৰ ষ্টাফৰ যিটো পজিশ্যন 6জন ষ্টাফ নাৰ্ছ আছিল, তাৰে মাত্ৰ 2জনহে আছে, 4টা পোষ্ট ভেকেণ্ট আছে। আৰু আপোনাৰ ৰেডিঅ'গ্ৰাফাৰ সেইটো এটা পোষ্ট সেইটো নীল হৈ আছে, লেবৰেটৰী টেকনিচিয়ান নাই, এছিষ্টেণ্ট জুনিয়ৰ এছিষ্টেণ্ট এইটো এটা পোষ্ট সেইটো নাই, নীল চব। তাৰপিছত ডাঙৰ কথাটো হৈছে আপোনাৰ 3জন ৱাৰ্ড গাৰ্লৰ ভিতৰত 2জন আছে। আৰু আপোনাৰ ইয়াতে এজনো সুইপাৰ নাই হস্পিটেলটোত। সুইপাৰ নথকাৰ কাৰণে পৰিৱেশটো কেনেকুৱা হ'ব মডেল হস্পিটেল এখন, এইটো এটা কথা। আৰু আপোনাৰ তাতে যিটো হস্পিটেলৰ কৰা হৈছে বাউণ্ডাৰীটো ঠিকে আছিল, কিন্তু তলেদি ইমান এটা হেৰি আছে, তাৰমানে আমাৰ কি বুলি কয় ফাঁকা জেগা আছে, তাতে গৰু ছাগলী গোটেই সোমাই আছে। মই সিদিনাখন ইনস্পেকশ্যন কৰিব যাওঁতে তলৰ ঠাইডোখৰ গোটেই খোলা আছে। তে এনেকুৱা এটা পৰিস্থিতি, সেই হস্পিটেলখনৰ অৱস্থাটো বেয়া, সেইটো অলপ আমাৰ মন্ত্ৰী মহোদয়ে চাব লাগে। এখনে আপোনাৰ মডেল হস্পিটেল আৰু 2খন ষ্টেট ডিছপেঞ্চাৰী আছে, তাৰ হেৰিটো তাৰ যিটো হেৰি আপোনাক কৈছোঁ মই, চৈবাৰী মিনি PHC, ইয়াতে আপোনাৰ আয়ুৰ্বেদিক ডক্টৰ এজন আছে আৰু ANM এজন আছে, তাৰে আয়ুৰ্বেদিক ডক্টৰজন আছে কিন্তু ANM নাৰ্ছজন নাই, আৰু এজন গ্ৰেড 4 চকীদাৰ আছে, এইটো হ'ল চৈবাৰী। আৰু এখন ষ্টেট ডিছপেঞ্চাৰী আছে, এইটো হ'ল ধুমেৰঘাট।
এনে কম ধুমেৰ ঘাটত এনেকুৱা অৱস্থা হৈ আছে আপোনাৰ এজন আয়ুৰ্বেদিক ডাক্তাৰ আছে এইটো নীল দেখাইছে আয়ুৰ্বেদিক ডাক্তাৰ আছে চেংচন পোষ্ট কিন্তু ডক্টৰ নাই এএনএম এজন আছে কিন্তু তেওঁ তাত নাই এতিয়া সেইটো নীল কেৱল এজন 4th গ্ৰেডে এখন ষ্টেট ডিসপেন্সারি চলাই আছে মানে তালা খোলে আৰু তালা বন্ধ কৰি দিয়ে এনেকুৱা অৱস্থা হৈছে এইটো ধুমেৰ ঘাট আৰু সবতকৈ ডাঙৰ কথা যে আমাৰ জলেশ্বৰ সমষ্টিটো এনেকুৱা এটা সমষ্টি মানে ধুবুৰী জিলাৰ লগত আধা হ'ল আপোনাৰ গোৱালপাৰা জিলাৰ লগত ধুবুৰী জিলাতো ঠিক এনেকুৱা পজিশ্যন আইৰিকাটাত এখন ষ্টেট ডিসপেন্সারি সেইখনৰ অৱস্থা PHC তাৰপিছত আমাৰ মেজেট্ৰিত এখন ষ্টেট ডিসপেন্সারি আছে সেইখনৰো তেনেকুৱা দুখ লগা অৱস্থা ডক্টৰ নাৰ্ছ সদায় নাথাকে এনেকুৱা এটা অৱস্থা ছাৰ আৰু এটা কথা ৰিপ্লাই দিব মিনিষ্টাৰে তাতে এই মানে মই এটা কথা কৈছোঁ যে এই যিবিলাক সাব চেণ্টাৰ আছে সাব চেণ্টাৰৰ পজিশ্যনটো এনেকুৱা আছে আপোনাৰ আমাৰ খলিচাবিটা সাব চেণ্টাৰ চেংচন পোষ্ট এটা এইটো ইয়াৰ নাম নীল আপোনাৰ গোসাইডুবি HC বাউসাট্টারি হাঁসডোবা জয়রামকুচি গুমাইজার রাজমিতা কাটারিহারা বন্যাগুড়ি তারাঙ্গাপুর এই গোটেইখিনি সাব চেণ্টাৰ আছে কিন্তু এজনে নাৰ্ছ নাই মানে এএনএম নাৰ্ছ পোষ্ট এটা কৰি চেংচন কিন্তু এইবিলাক নাই দিছ ইজ দ্য ৰিয়েল পিকচাৰ গতিকে মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে বিশেষ কৰি নদীবংগ এৰিয়া ফ্লাড এফেক্টেড এৰিয়া সেই এৰিয়াটো নেগলেক্টেড এৰিয়া তাৰে যিমান মানুহবিলাকৰ বেমাৰ হয় আমি গোৱালপাৰা নহ'লে গুৱাহাটীত আনিব লাগে আমাৰ তাত কোনো আবুল কালাম মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ একদম 5 মিনিটত আমাৰ তাতে এটা ৰিপ্লাই আৰু যাতে কৰে নালাগে ধন্যবাদ একদম নিজৰ কথা 2 মিনিট বঢ়াই দিব 7 মিনিট দিওঁ মোক 2 মিনিট কমাই দিম লাগিলে দে ৰিপ্লাই হ'ব মিনিষ্টাৰ মই কৰ্তন সাহেবৰ সমৰ্থনত দুই এষাৰ কথা ক'ব ওলাইছোঁ মই মেইন পইণ্টখিনি কম প্ৰত্যেকখন জিলাত এখনকৈ মেডিকেল কলেজ কৰা কথা এটা সিদ্ধান্ত লৈছে চৰকাৰে কিন্তু গোৱালপাৰা মেডিকেল কলেজখন কেতিয়াবাই ডিক্লেয়াৰ কৰিছে কিন্তু এতিয়ালৈ আৰম্ভ হোৱা নাই গতিকে প্ৰত্যেকখন হস্পিটেলত চিকিৎসালয়ত মেনেজমেণ্ট কমিটিটো কৰিব লাগে আৰু অধ্যক্ষ মহোদয় গোৱালপাৰাত পুৰণা চিভিল হস্পিটেল আছিল সেইটো শিফ্ট কৰি গাঁৱত লৈ যোৱা হৈছে যিখন পুৰণা চিভিল হস্পিটেল তাতে মেটাৰ্নিটি এণ্ড চাইল্ড হস্পিটেল কৰা হৈছে গতিকে মই অনুৰোধ জনাম সেই আগৰ প্ৰেছাৰটোতো আছেই চিভিল হস্পিটেল হিচাপত যিটো প্ৰেছাৰ এতিয়াও আছে ৰোগীৰ গতিকে এইটো ৰেকৰ্ডত গম পাব মই অনুৰোধ জনাম সেই মাটিডোখৰ বহুত মেইন টাউনত বহুত মাটি আছে এইটো বেদখল হৈ আছে বহুত অফিচ মেডিকেল ডিপাৰ্টমেণ্টত ভাড়া ঘৰত আছে গতিকে সেইবিলাক সেই তাতে আনি পেলাই আৰু তাতে 30 বেডেড এটা হস্পিটেল বনাব লাগে মই অনুৰোধ জনাইছোঁ আৰু বিভিন্ন সময়ত দেখো আমাৰ গোৱালপাৰা যিখন চিভিল হস্পিটেল আছে আগত অৱশ্যে খুব ভাল আছিল যেটো সঁচা কথা পৰিষ্কাৰ আছিল এৱাৰ্ড পাইছে কিন্তু বৰ্তমান এনেকুৱা হৈছে দালালৰ উপদ্ৰৱ হৈছে সুবৰ্ণজনে হস্পিটেলত কি হৈ আছে নৈ আছে একো নেদেখে গোৱালপাৰা চিভিল হস্পিটেল কৰোনা পেচেণ্টৰ বাৰান্দাত ৰাস্তাত এনেকুৱা আছিল আপোনালোকে নিশ্চয় পেপাৰত পাইছে গতিকে এই ক্ষেত্ৰত মই মন্ত্ৰী মহোদয়ক অৱগত কৰাইছোঁ যাতে সোনকালে এইবিলাক ব্যৱস্থা লয় আৰু অধ্যক্ষ মহোদয় আমাৰ বহুত ফাৰ্মাচিষ্ট নাৰ্ছ জিএনএম এএনএম ডক্টৰৰ প্ৰয়োজন আছে আমি দেখোঁ যে সাধাৰণতে অসমৰ বাহিৰত গৈ বিভিন্ন অনুষ্ঠানৰ পৰা আহি এইবিলাক নাৰ্ছ ডক্টৰ ফাৰ্মাচিষ্ট এইবিলাক হৈ আহি আমাৰ ইয়াতে সেৱা কৰি আছে সেই অনুষ্ঠানসমূহ ফাৰ্মাচী কলেজ হওক জিএনএম ইনষ্টিটিউট হওক বা এএনএম হওক এইবিলাক বঢ়াই পেলাই বা ব্যক্তিগতকৰণ কৰি হ'লেও অসমত সেইবিলাকৰ এটা সুব্যৱস্থা কৰিব লাগে অধ্যক্ষ মহোদয় মোৰ বহুত ক'বলগীয়া আছিল দিছে মাত্ৰ 5 মিনিট মই কৰোনালৈ দুই এষাৰ কথা ক'ম ইয়াতে যদি 2 মিনিট সময় অলপ বেছি লাগে মোক কনচিডাৰ কৰিব যেতিয়া COVID-19 আৰম্ভ হয় ফাৰ্ষ্ট ৱেভত গোৱালপাৰাত 3জন কৰোনা পেচেণ্ট ধৰা পৰিলে পজিটিভ ওলাল সেই 3জনক প্ৰথম অৱস্থাত 3 দিন কোনো খোৱাৰ ব্যৱস্থা কৰা নাছিল তাৰপিছত এই সময়ৰ হেল্থ মিনিষ্টাৰৰ তৎপৰতাত এক্সিকিউটিভ ডিৰেক্টৰ গৈ পেলাই
তাৰে খোৱা লোৱাৰ ব্যৱস্থা কৰি দিলে। তাৰ পিছদিনাখনেই সেই সময়ত ষ্টেট হেল্থ মিনিষ্টাৰ লগে লগে গৈ ধুনীয়াকৈ এটা সুব্যৱস্থা কৰি দিলে। খোৱাৰ কাৰণে খুব ভাল পালোঁ আমি। এটা চৰকাৰৰ ফালৰ পৰা এটা লিমিট কৰি দিলে যে প্ৰত্যেকজন কৰোনা পজিটিভ হওক বা কোৱাৰেণ্টাইনেই হওক যিয়ে হওক পাৰ পাৰ্চন 500 টকা কৰি দিলে। মন্ত্ৰী যোৱাৰ পিছত 2 দিন খোৱা লোৱাটো ঠিক থাকিল। অধ্যক্ষ মহোদয় অলপ শুনিব, পাৰ পাৰ্চন পাৰ ডে 500 টকাকৈ দিলে। হাজাৰ হাজাৰ এইবিলাক কোৱাৰেণ্টাইন কৰি ৰাখিলে, কিন্তু সেই 500 টকাত 500 টকা নোখোৱালে, মাত্ৰ 100 টকা গোটেই দিনটোত খোৱালে। এইটো ইনকুৱাৰী লাগে। বেলেগ জিলাত কি হৈছে মই নাজানো। গোৱালপাৰা জিলাত মোৰ সমষ্টিত বৃহৎ এটা কৰাপশ্যন হৈছে। এতিয়া ইনকুৱাৰী কৰিব লাগে। অধ্যক্ষ মহোদয়, এটা টাউলেৰ দাম 350 টকা দিয়া হৈছিল, অথচ টাউলটো 50-60 টাকাত কিনা হৈছিল। হাজাৰ হাজাৰ টাউল কিনা হৈছিল। ফুড কিট দিয়া হৈছিল প্ৰায় 2000 টকাত। এইটো গোৱালপাৰাত হৈছে। ফুড কিটটো খুব বেছি হ'লে 500-600 টকা বা 1000 টাকাত দিয়া হৈছে। ডাঙৰ কৰাপশ্যন হৈছে। আৰু এই কৰাপশ্যন হোৱাৰ কাৰণটো হ'ল যে যিমান ট্ৰিটমেণ্ট, যিমান চিকিৎসা হেল্থ ডিপাৰ্টমেণ্টে কৰি আছিল, এই দায়িত্বখিনি জিলা প্ৰশাসনক দিয়া হৈছিল। খোৱা লোৱা, একমডেশ্যন যিমান, যাৰ কাৰণে নেকি জিলা প্ৰশাসনে সেই সময়ত হিউজ পৰিমাণত গোৱালপাৰাত কৰাপশ্যন কৰিছে। এইটো এটা ইনকুৱাৰী হ'ব লাগে। এই সময়ত তেতিয়া হেল্থ ডিপাৰ্টমেণ্ট আৰু জিলা প্ৰশাসনৰ মাজত এটা কাজিয়াৰ সৃষ্টি হৈছিল। স্বাস্থ্য বিভাগৰ সন্মুখত যেতিয়া জিলা প্ৰশাসনে কৰাপশ্যন কৰা আৰম্ভ কৰি দিলে, মোক ব্যক্তিগত হিচাপে নন অফিচিয়েলি সেই সময়ত জইণ্ট ডিৰেক্টৰে ক'লে যে এটা বৃহৎ সংখ্যক কৰাপশ্যন চলি আছে। সেই তৎক্ষণাত সেই জইণ্ট ডিৰেক্টৰজনক ট্ৰেন্সফাৰ কৰি দিয়া হৈছিল। কৰাপশ্যনত বাধা দিয়া হৈছিল কাৰণে। গতিকে মই অধ্যক্ষ মহোদয়ক মই অনুৰোধ জনাইছোঁ, এইটো বিভাগীয় হিচাপত আমাৰ মন্ত্ৰী মহোদয় যাতে কৰাপশ্যনটো সেই ইনকুৱাৰীটো কৰে, ইনকুৱাৰীটো যাতে হয়। এই 2 এষাৰ কৈয়ে মোৰ বক্তব্য সামৰিছোঁ। আৰু লাষ্ট 1 মিনিট এটা কথা, অধ্যক্ষ মহোদয়, আমাৰ যিটো লকডাউন, কৰোনাৰ কাৰণে আমি যিটো লকডাউন দিওঁ, দিল্লীত গৈছিলোঁ, গোটেই লকডাউন উঠাই দিছে। কিন্তু আমাৰ যিটো মাস্ক যিটো ব্যৱহাৰ কৰিব লাগে, ডিষ্টেঞ্চ, বাকী যিখিনি সেইখিনি ঠিক ৰাখি মই আশা কৰিছোঁ এই কৰোনাৰ ফলত লকডাউন দিয়াৰ কাৰণে আমাৰ অসমৰ গোটেই মানৱ সম্পদ ধ্বংস হৈ আছে। অৰ্থনৈতিক অৱস্থা বেয়া হৈ আছে। আমাৰ ৰেভিনিউ কালেকশ্যন হোৱা নাই। ধৰ্মীয় আমি মন প্ৰাণে আমি ধৰ্মটো পালন কৰিব পৰা নাই। গতিকে মই আশা কৰিছোঁ যে লকডাউনটো অহা 15 আগষ্টত স্বাধীনতা দিৱস, লকডাউনৰ পৰা এই 15 আগষ্টক আমাক স্বাধীন কৰি দিব লাগে। আমাক লকডাউনটো বন্ধ কৰি দি বেলেগ ব্যৱস্থা কৰিব লাগে। পনাখন হ'ব তেওঁ ক'লে আৰু মিনিষ্টাৰ ৰিপ্লাই দিব। লকডাউনৰ কথাটো আপুনি উদ্যোগ কৰিবলৈ কৈছে। এই লকডাউন থকাৰ কাৰণে যে আমাৰ ক'ভিড পেচেণ্ট যে আমাৰ অসমত যে ক'ভিডত আমি মানুহ আমাৰ মৃত্যু হাৰ নালাগে, হ'ব অনুৰোধ কৰিছোঁ যদি পাৰে আপুনি উদ্যোগ কৰিবলৈ কিয় কৈছে? আনপাৰ্লামেণ্ট শব্দ নহয়, গতিকে এইটো কিয় উদ্যোগ কৰিব? হ'ব সময় দিয়ক, ডিছকাছ কৰক। উদ্যোগ কৰিবলৈ ক'ব। মোৰ ক'বলৈ আপুনি মন্ত্ৰী নহয়, আপুনি মন্ত্ৰী নহয়, আপুনি ক'ব মন্ত্ৰী উত্তৰ দিব। আপুনি মন্ত্ৰী নহয়, ডাঙৰীয়া ৰিপ্লাই কিন্তু আপুনি মন্ত্ৰী নহয়, ৰঞ্জিত ডাঙৰীয়া হ'ব। মন্ত্ৰী মই কৈ আছো বহকচোন। হ'ব, পনাখন বৰুৱা 3 মিনিট। অধ্যক্ষ মহোদয়, কৰ্তন প্ৰস্তাৱৰ বিৰোধিতা কৰি মই সদনত দুটা কথা ক'ব বিচাৰিছোঁ। চিকিৎসা আৰু জনস্বাস্থ্য শিতানত 7,330.1 লাখ টকা মঞ্জুৰৰ যিটো প্ৰস্তাৱ, এই প্ৰস্তাৱটোত ইয়াক যাতে দ্বিগুণ কৰা হয় তাৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু মাননীয় বিৰোধী দলৰ সদস্যসকলে
এহাতেদি এই বিষয়টোত কৰ্তন প্ৰস্তাৱ আনিছে, অন্যহাতেদি নিজৰ নিজৰ সমস্যাবিলাক কৈ আওপকীয়াকৈ ইয়াৰ বিৰোধিতা কৰি আহিছে। মাননীয় অধ্যক্ষ মহোদয়, যোৱা সময়ছোৱাত কোভিডৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাওঁতে আমাৰ চৰকাৰে যি দক্ষতাৰে ইয়াৰ বিৰুদ্ধে যুদ্ধ চলাইছে আৰু যুদ্ধত ব্যাপকভাৱে সফলতা লাভ কৰিছে, তাৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ক আপোনাৰ জৰিয়তে আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, ৰাজ্যখনত আমাৰ চৰকাৰে এটা মানৱীয় প্ৰমূল্যবোধৰ এটা পৰিৱেশ ৰচনা কৰিব সক্ষম হৈছে, আৰু যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ কোভিডৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে ৰাইজে মুক্ত হস্তে দানমণি আগবঢ়াই আহিছে, তাৰ বাবে আমি ৰাইজক ধন্যবাদ জনাব বিচাৰিছোঁ। তো অধ্যক্ষ মহোদয়, মই অসম মেডিকেল কলেজৰ সম্পৰ্কত এটা কথা ক'ব বিচাৰিছোঁ। আছাম মেডিকেল কলেজ বহুত এখন পুৰণি চিকিৎসালয়, আৰু এই চিকিৎসালয়খনে খুব সুন্দৰভাৱে বিগত সময়ছোৱাত চিকিৎসা সেৱা আগবঢ়াই আহিছে। কোভিডৰ বিৰুদ্ধে এই যুদ্ধত কোভিডৰ চিকিৎসা কৰিবলৈ যাওঁতে আমাৰ চিকিৎসালয়খনে যথেষ্ট দুৰ্যোগৰ সন্মুখীন হৈছে, তৎসত্বেও খুব ভাল চিকিৎসা আগবঢ়াইছে। যোৱা এসপ্তাহৰ আগত 96 বছৰীয়া এগৰাকী বৃদ্ধ ব্যক্তিক চিকিৎসালয়খনৰ পৰা সুচিকিৎসা দি বিদায় কৰিবলৈ সক্ষম হ'ব পাৰিছে, যিটো আমাৰ কোভিড চিকিৎসাৰ ক্ষেত্ৰত ৰেকৰ্ড। মায়ামৰা দিঞ্জু সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰী যুগন্ত দেৱগোস্বামী ডাঙৰীয়াক চিকিৎসালয়খনে অতি সুন্দৰভাৱে চিকিৎসা আগবঢ়াই মানে ভাল চিকিৎসা দি তেওঁক আৰোগ্য কৰি ঘৰলৈ পঠাব পাৰিছে, তাৰ কাৰণে আমি চিকিৎসালয় কৰ্তৃপক্ষক ধন্যবাদ জনাব বিচাৰিছোঁ। কিন্তু এইখিনিতে চিকিৎসালয়খনৰ বিভিন্ন সমস্যা আছে। ৰাজ্য চৰকাৰে, আমাৰ স্বাস্থ্য বিভাগে 9353টা পোষ্ট স্বাস্থ্য বিভাগত এপইণ্টমেণ্টৰ কাৰণে ব্যৱস্থা কৰিছে। মই আশা কৰিম যে সৰহসংখ্যক যিসমূহ পদ তাত খালী আছে, এই পদবিলাক তাত অন্তৰ্ভুক্ত কৰিব লাগে, তাত নিযুক্তি ব্যৱস্থা কৰিব লাগে। তো অধ্যক্ষ মহোদয়, আমাৰ চাবুৱা বিধানসভা সমষ্টিত 1952 চনতে ভাৰতবৰ্ষৰ 4খন ৰুৰেল ট্ৰেইনিং হেল্থ চেণ্টাৰ নিৰ্মাণ হৈছিল, তাৰে এখন চাবুৱাত নিৰ্মাণ হৈছিল। গতিকে সেই চিকিৎসালয়খন বা সেই ৰুৰেল ট্ৰেইনিং হেল্থ চেণ্টাৰটোত মেডিকেল ছাত্ৰসকলক, ইণ্টাৰ্নেল ডাক্তৰসকলক প্ৰশিক্ষণ দিয়া হয়। চাহ বাগিচাত কেনেদৰে চিকিৎসা কৰা যাব এইবিলাকৰ প্ৰশিক্ষণ দিয়া হয়। চেনিটেৰী ইনস্পেক্টৰসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছিল, বা অন্য চিকিৎসা সকলো ধৰণৰ ব্যৱস্থা তাত কৰা হৈছিল। কিন্তু যোৱা সময়ছোৱাত কিবা কাৰণত সেই চিকিৎসালয়খনত নিযুক্তি হোৱা নাই, ডক্টৰ, নাৰ্ছ, 4th গ্ৰেড, ছুইপাৰ আদি পোষ্টবিলাক এপইণ্টমেণ্ট হোৱা নাই, ঘৰ বোৱাবিলাক ভাঙি চিঙি গৈছে। গতিকে এইখিনি মই আপোনাৰ জৰিয়তে মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ক মই দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, আৰু সেইখিনি এপইণ্টমেণ্টৰ ব্যৱস্থা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ, আৰু তাক পূৰ্ণাংগ ৰূপত আগুৱাই নিবৰ কাৰণে মই আপোনাৰ জৰিয়তে মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনত স্বাস্থ্য বিভাগটোক শক্তিশালীভাৱে আগবঢ়াই নিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যোৱা 5টা বছৰ কাৰ্যকালত যথেষ্টখিনি কৰা হৈছিল, আৰু এতিয়া মাননীয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বতো খুব যুদ্ধকালীন তৎপৰতাৰে এই খণ্ডক আগবঢ়াই নিবৰ কাৰণে আগবাঢ়ি যোৱা হৈছে। গতিকে আমি সদনক অনুৰোধ জনাব বিচাৰিছোঁ, মই বিৰোধী দলৰ সদস্যসকলক অনুৰোধ জনাব বিচাৰিছোঁ, তেওঁলোকে যিটো কৰ্তন প্ৰস্তাৱ আনিছে সেইটো তেওঁলোকে উঠাই ল'ব লাগে, আৰু 7,330.1 লাখ টকা যিটো মঞ্জুৰ কৰিব বিচৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা চিকিৎসা আৰু জনস্বাস্থ্য কাৰিকৰ বিভাগৰ কাৰণে, ইয়াত বিৰোধী দলৰ সদস্যসকলে ইয়াক দ্বিগুণ কৰিবৰ কাৰণেহে দাবী জনাব লাগে। ধন্যবাদ। ধন্যবাদ। এতিয়া মন্ত্ৰী মহোদয়ক মই উত্তৰদান দিবলৈ অনুৰোধ জনালোঁ। নাই, মেম্বাৰ নাই হাউচত, ৰিপ্লাই দিব মেম্বাৰ নাই, মেম্বাৰখিনি মাতি দিয়ক, ৰিপ্লাই হ'ব। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ আজি এইবাৰ বাজেটৰ ওপৰত আমি এটা পৰ্যায়কে আগবাঢ়ি আহিছোঁ। জেনেৰেল ডিছকাশ্যন হ'ল, ডিপাৰ্টমেণ্টেল ৰিলেটেড
ষ্টেণ্ডিং কমিটিত বাজেট পুংখানুপুংখে সকলোৱে আমি চালোঁ। তাৰ তৃতীয় পৰ্যায়টোত আমি এতিয়া প্ৰতিটো গ্ৰান্টৰ ওপৰত আমি আলোচনা কৰিছোঁ। প্ৰতিটো গ্ৰান্টৰ ওপৰত সম্ভৱ নহয় কাৰণে আমাৰ বিৰোধী পক্ষই বিশেষকৈ BSCত 3টা গ্ৰান্টৰ কথা বিবেচিত কৰিছিলে। তাৰ ভিতৰত অধ্যক্ষ মহোদয়ৰ অনুমতি ক্ৰমে স্বাস্থ্য বিভাগৰ যিটো মঞ্জুৰি, এই মঞ্জুৰিৰ ওপৰত প্ৰথমে আলোচনা কৰাৰ সিদ্ধান্ত ল'লে। মই প্ৰথম অধ্যক্ষ মহোদয়কে ধৰি আমাৰ সদনৰ সকলোকে, বিশেষকৈ বিৰোধী পক্ষক এই আলোচনাটো ইয়ালৈ অনাৰ কাৰণে মই প্ৰথম ধন্যবাদ জনাইছোঁ। কাৰণ স্বাস্থ্য কথাটো প্ৰত্যেকজন ব্যক্তিৰ লগত জড়িত। ইয়াত ধনী দুখীয়া BPL APL লৈ কোনো প্ৰশ্ন নাই। গতিকে এই বিষয়টো সদনত আমি আলোচনা কৰিবলৈ যিহেতু এটা সুবিধা দিছে, তাৰ কাৰণে মই এই বিভাগৰ মন্ত্ৰী হিচাপে প্ৰথম মই দায়িত্ব পাইছোঁ আৰু সকলোৰে খুব সুন্দৰভাৱে আপোনালোকৰ দিহা পৰামৰ্শ মই আশা কৰিছোঁ আৰু আপোনালোকক প্ৰথম ধন্যবাদ জনাইছোঁ। ইয়াত প্ৰথমতে অংশগ্ৰহণ কৰিলে বিৰোধী দলৰ সন্মানীয় দলপতি দেৱব্ৰত শইকীয়া, তাৰপিছতে আমাৰ UDF দলৰ পৰা আমিনুল ইছলাম ডাঙৰীয়া, CPM দলৰ পৰা আমাৰ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, ঠিক BJPৰ পৰা প্ৰথম আৰম্ভ কৰিলে প্ৰশান্ত ফুকন ডাঙৰীয়া, AGPৰ পৰা আৰম্ভ কৰিলে ৰমেন্দ্ৰ কলিতা নাৰায়ণ কলিতা ডাঙৰীয়া, ঠিক বাকী সকলো আছাৰফুল হুছেইন ডাঙৰীয়া, নন্দিতা গাৰ্লুচা ডাঙৰীয়ানী, নিজামুদ্দিন চৌধুৰী ডাঙৰীয়া, বিশ্বজিৎ ফুকন ডাঙৰীয়া, ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়া, জিতু গোস্বামী ডাঙৰীয়া, দুৰ্গা দাস বড়ো ডাঙৰীয়া, চক্ৰধৰ গগৈ ডাঙৰীয়া, ভূপেন বড়ো ডাঙৰীয়া, নুৰুল হুদা ডাঙৰীয়া, কৃষ্ণ কমল তাঁতী ডাঙৰীয়া, শামছুল হুদা ডাঙৰীয়া, ভাস্কৰ বৰুৱা ডাঙৰীয়া, আফতাবুদ্দিন মোল্লা ডাঙৰীয়া, আব্দুল কালাম ৰছিদ আহমেদ ডাঙৰীয়া, পুনাকন বৰুৱা আৰু তাৰপিছত কোনোবাই কৈছিল নেকি বাৰু? লাষ্ট পুনাকন বৰুৱা ডাঙৰীয়া। এই সকলোকে মই বিশেষভাৱে আলোচনাত অংশগ্ৰহণ কৰি যি কিছু কথাৰ আমাৰ আগত দাঙি ধৰিলে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিৰোধী দলৰ দলপতি, তেখেতে প্ৰথম আৰম্ভ কৰিছিল। তেখেতে চমুকে কৈছিল যদিও তাত বহুত বিষয় একেলগে অন্তৰ্ভুক্ত কৰি দিছিল। খুব কথাখিনি মই খুব ভাল ধৰণে তেখেতৰ লক্ষ্য কৰি আহিছোঁ। বেৰী হোৱাইট স্কুলৰ পৰা কেনেকৈ আসাম মেডিকেল কলেজ হ'ল আৰু অসমৰ প্ৰথমখন মেডিকেল কলেজ, সেই বক্তৃতাৰে তেখেতে আৰম্ভ কৰিলে আৰু আৰম্ভ কৰি তেখেতে গোটেইখিনি NHMৰ কথা ক'লে বা একেবাৰে কিডনি ট্ৰেন্সপ্লেণ্টৰ কথালৈকে, সুহৃদ আঁচনিৰ কথালৈকে বাকী সকলোখিনি তেখেতে আনিলে। ঠিক তেনেধৰণে আমাৰ আমিনুল ইছলাম ডাঙৰীয়াই বিশেষকৈ আয়ুৰ্বেদিক শিক্ষা, হোমিওপেথিক শিক্ষাকে ধৰি এই বিষয়খিনি তেখেতে দাঙি ধৰিছে। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই তেখেতৰ গ্ৰাম্য অঞ্চলত হস্পিটেলত ডক্টৰৰ অভাৱ আদি কৈছে। আছৰাফুল হুছেইন ডাঙৰীয়া, তেখেতৰ কথাখিনিও মই খুব মনোযোগেৰে শুনিছোঁ। তেখেতে যথেষ্ট ডাটা দি গোটেই কথাটো এটা তুলনামূলক আলোচনা কৰিছে। যিটো কথাৰ দৃষ্টিভংগীয়ে, যিটো তেখেতে আনি দিয়া দৃষ্টিভংগীয়ে আমি এই বিষয়টো আমি চাবলৈ সুবিধা পাইছোঁ। সদনৰ আগত এই দৃষ্টিভংগী অনাৰ কাৰণে ধন্যবাদ জনাইছোঁ। প্ৰশান্ত ফুকন ডাঙৰীয়াই ঠিক তেনেধৰণে তেওঁ AMCৰ প্ৰেচিডেণ্ট হিচাপে কিছু সমস্যা তাত দাঙি ধৰিছে। ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ঠিক তেনেকৈ আমি অন্যান্যখিনিৰ কথাটো ডাক্তৰৰ পদ আৰু আয়ুৰ্বেদিক হস্পিটেলৰ কথা আনিছে।
নন্দিতা গাৰলচাই বিশেষকৈ হাফলঙৰ নিচিনা ঠাইত স্বাস্থ্য ক্ষেত্ৰৰ গোটেই কথাখিনি আনিছে আৰু মই চবৰে উত্তৰ দিম মই বিষয়কেইটা কৈ লৈছোঁ তাৰপিছত আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়ায়ো বিশেষকৈ অটল অমৃত বা যিখিনি কাৰ্ড পায় সেই কাৰ্ডখিনিৰ ক্ষেত্ৰত কি কি সহজলভ্য কৰিব লাগে সেইখিনি বিষয় আনিছে তাৰপিছত ভৱেন ভৰালী ডাঙৰীয়াই তেখেতেও যথেষ্টখিনি কথা কোভিডৰ তেখেতৰ নিজা এক্সপিৰিয়েঞ্চৰ কথা কৈ কেনেকৈ 52 মানে অক্সিজেনলৈ নামি তাৰপিছত বিধানসভাত ইলেকশ্যন খেলি পালেহি এই এক্সপিৰিয়েঞ্চৰ কথা কৈ কোভিড চিকিৎসাত যে তেখেতসকল সুখী এই কথাটো কৈছে জিতু গোস্বামী ডাঙৰীয়ায়ো ঠিক তেনেধৰণে ইয়াত তেখেতে PPP মুডত কিছু ব্যৱস্থা কৰিব লাগে বুলি কৈছে দুৰ্গা দাস বড়ো ডাঙৰীয়াই বিশেষকৈ BTCৰ ক্ষেত্ৰত স্বাস্থ্যৰ যিখিনি আমাৰ BTC এৰিয়া হোৱাৰ কাৰণে বা 6 শিডিউল হোৱাৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টৰ কিছু আঁচনিৰ ক্ষেত্ৰত ক'ৰবাত আমি ৰ'ব লগা হয় গতিকে সেইখিনি কথা তেখেতে দাঙি ধৰিছে চক্ৰ গগৈ ডাঙৰীয়ায়ো তেনেধৰণে আমি ট্ৰমা চেণ্টাৰ হ'ব লাগে তাত ICU এইবিলাক কথা আনিছে ভূপেন বড়ো ডাঙৰীয়াই আমাৰ পাইছোঁ তেখেতৰ বাক্সা জিলাৰ কিছু কথা আনিছে এনেধৰণে আজি বিশেষকৈ কেইবাজনো এতিয়া আমাৰ নুৰুল হুদা ডাঙৰীয়াই নগাঁৱৰ ক্ষেত্ৰত কেইবাটাও কথা দেখুৱাইছে আৰু সেই কথাখিনি বহুকেইজনৰ বক্তব্যত আহিছে যোৱাকালি তেখেতসকল নাছিলে গতিকে সাব চেণ্টাৰ PHC কি হ'ব লাগে মই সেইটো হেৰিত আনিম উত্তৰত কৃষ্ণ কমল দাঁতি ডাঙৰীয়াৰ বাগিচাৰ কথাখিনি আনিছে সেই কথাখিনিৰ মই উত্তৰ দিম শামছুল হুদা ধুবুৰীৰ কথাটো কৈছে মই মোৰ বক্তব্যতে কৈ যাম ধুবুৰীত অলপ পিছ পৰি আছে কিন্তু তাত মেডিকেল কলেজ হ'বলৈ গৈ আছে বাকী কথা তেখেতসকলে আন জাগাতকৈও বেছি সুবিধাখিনি অতি সোনকালে পাব মই মোটামুটি এটা কথা কৈ থৈছোঁ আমাৰ ভাস্কৰ বৰুৱা তেখেতে কেইটামান মোৰ কুৱেশ্যনতো আনিছে আৰু আজিও কেইটামান কথা কৈছে যোৰহাটৰ ক্ষেত্ৰত অলপ ফিজটো লোৱাৰ ক্ষেত্ৰত সেইটো মই ক'ম যে ফিজ ক'ত লৈছে BPL নে APL সেইখিনিও কথা দাঙি ধৰিম গোৱালপাৰাত আমাৰ মেডিকেল কলেজখন বহুত আগতেই ঘোষণা কৰিলে কেৱল মাটিৰ সমস্যাৰ কাৰণে তেনেকৈ কৰিমগঞ্জতো একে হৈ আছে সেই কথাটো আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছে তৎকালীনভাৱে এইটো ব্যৱস্থা কৰিব লাগে আৰু সোনকালে মাটিৰ সেটল হ'লেই আমি এইখিনি কামত আগবাঢ়িব পাৰিম ইয়াৰ উপৰিও আৰু এতিয়া তাৰ পিছত যিকেইজনে ক'লে পোনাকণ বৰুৱালৈকে তেখেতসকলৰ বিষয়টো মই নোট কৰি ৰাখিছোঁ আটাইখিনি কথা মই আপোনালোকে কেইবাটাও দিশ আপোনালোকে দাঙি ধৰিলে এই আটাইকেইটা দিশত মই আপোনালোকক কিছু কথা ক'বলৈ বিচাৰিছোঁ আজি অসমত বিশেষকৈ স্বাস্থ্য ক্ষেত্ৰত এটা যুগান্তকাৰী পৰিৱৰ্তন হৈছে আৰু যুগান্তকাৰী পৰিৱৰ্তনটো মই নকওঁ যে এইকেইদিনতে হৈছে যুগান্তকাৰী পৰিৱৰ্তন লাহে লাহে যেতিয়া NHM আৰম্ভ হ'ল নেশ্যনেল হেল্থ মিছন আৰম্ভ হোৱাৰ পিছত লাহে লাহে আমাৰ 7-8 চনৰ পৰাই ধৰি 11, 12, 13 সেই সময়তো কিছু এনেধৰণে স্বাস্থ্য ক্ষেত্ৰলৈ এটা পৰিৱৰ্তন আহিছে আৰু আমি কিছুমান বিষয়ত আমি বিশেষভাৱে গুৰুত্ব দিব পাৰিছিলোঁ MMR কেনেকৈ কমিব IMR কেনেকৈ কমিব মানে ইনষ্টিটিউচনেল ডেলিভাৰী কেনেকৈ হ'ব এনেকুৱা কথাখিনিত আমি বিশেষভাৱে গ্ৰাম্য অঞ্চলত তেতিয়াৰ পৰাই আমি গুৰুত্ব দিব পাৰিছোঁ আৰু মই এটা কথা ক'ব লাগিব যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত স্বাস্থ্যমন্ত্ৰী হিচাপে যথেষ্টখিনি দিন প্ৰায় 15 বছৰ কাল স্বাস্থ্যমন্ত্ৰী হিচাপে তেখেত আছে আজি তেখেত মুখ্যমন্ত্ৰী হিচাপে তেখেত আছে স্বাস্থ্য বিভাগটোত তেখেতে এটা বিশেষ ভূমিকা গ্ৰহণ কৰিছে বিশেষ
এইটো আপুনি স্বীকাৰ কৰিব লাগিব যিটো কথা ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ লগত আমি হয়তো বহু কথাত আমি আগবাঢ়ি আছোঁ গতিকে আজিৰ দিনটোতো তেখেতে মুখ্যমন্ত্ৰী হিচাপে মই তেখেতক ৰিকুৱেষ্ট কৰিছোঁ যে তেখেতে স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত এটা বিশেষভাৱে জড়িত থাকিব লাগে আৰু তেখেতেও সেই ক্ষেত্ৰত আমাক বিভাগটোক যিকোনো মুহূৰ্তত যেনেধৰণে ছাপোৰ্ট কৰিব লাগে মুখ্যমন্ত্ৰী হিচাপে সাধাৰণভাৱে অন্য বিভাগত লক্ষ্য থকাতকৈও অধিকভাৱে তেখেত ইয়াত জড়িত হৈছে আৰু মই ধন্যবাদ জনাইছোঁ আৰু মুখ্যমন্ত্ৰীৰ এই কথাখিনিৰ কাৰণে আমি কিছু কথা আগুৱাই যাবলৈ আমি সুবিধা হৈছোঁ পাইছোঁ আজি সদনৰ মজিয়াত মই এটা কথা ক'বলৈ বিচাৰোঁ যে অন্য বিভাগ বা অন্য বিষয়ত নিচিনা স্বাস্থ্য বিভাগটো নহয় ইয়াত সকলোৰে প্ৰয়োজন আছে সকলোৰে সহযোগিতাৰ দৰকাৰ আছে আৰু সকলোকে ইয়াত মানে প্ৰয়োজন আছে গতিকে সেইকাৰণে আমি এই বিষয়টোক এটা বিৰোধী পক্ষ শাসকীয় পক্ষ এই দৃষ্টিভংগীৰে আলোচনা কৰি যিমান ভাল উত্তৰ পাম সকলোৰে সমূহীয়াভাৱে ইয়াক উত্তৰ গ'লে ভাল পাম মানে ইয়াৰ ভাল ৰিজাল্ট ওলাব বিৰোধী পক্ষৰ বিধায়ক এজনে নিজৰ সমষ্টিটোত কাম কৰিলে কাৰ কাৰণে কৰিব সকলো ৰাইজৰ কাৰণে কৰিব এইটোতো আৰু তাত চাই চিতি নহয় হস্পিটেলখনটো প্ৰত্যেকৰে কাৰণে আছে গতিকে সকলোৱে সেই মনোভাৱটোৰে যদি আমি আগবাঢ়ি আহোঁ এতিয়া স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত আমি কিছু আমি আগুৱাই যাব পাৰিম এতিয়া আমাৰ যিখিনি কথা আহিছে আমাৰ সমস্যাখিনি ক'ত ক'ত আছে যে যোৱা যিখিনি সময় এইখিনি সময়ত আমাৰ মাজৰ পৰা আমি বহুতকে হেৰুৱাইছোঁ বিশেষকৈ কোভিডৰ কাৰণে গতিকে এই ক্ষেত্ৰত মই তেখেতসকললৈ মূল কথালৈ যোৱাৰ আগতে মই মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ যিসকল আমাৰ মাজত নাই কিন্তু আপোনালোকৰকো ধন্যবাদ দিব লাগিব কোভিডৰ ক্ষেত্ৰত যে প্ৰত্যেকজন বিধায়কে ইয়াত ৰাজনীতিৰ ঊৰ্ধত থাকি নিজৰ নিজৰ ঠাইত এইখিনি সহযোগিতা আগবঢ়াইছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো তেখেতসকলক সকলোকে এইখিনি সহযোগিতাৰ কাৰণে আহ্বান জনাইছিলে আৰু লগতে আমিও এখন তেখেতসকলে কৰ্তৃত্বপূৰ্ণভাৱে এই কামখিনি কৰিবৰ কাৰণে যাতে দায়িত্ব পায় তেনেধৰণে চৰকাৰেও তেখেতসকলক এটা এটা সমষ্টিৰ কোভিডৰ ক্ষেত্ৰত মুৰব্বী হিচাপে দায়িত্ব দিছে সিদিনা মই কথাটো কওঁতে আমাৰ বৰ্তনৰ ডাঙৰীয়াই ক'লে যে এইটো আমাক পোৱা নাই মই যেতিয়া লখিমপুৰলৈ গ'লোঁ লখিমপুৰত ডি চিক সুধিলোঁ যে আপোনাৰ আমি দিয়া SOP-খন মতে কিয় দায়িত্ব দিয়া নাই আপুনি তেতিয়া তেওঁ মোক চিঠি এখন উলিয়াই দিলে ক'লে যে এইখন চাওকচোন তেখেতে লিখি দিছে যে তেখেতে সভাখনত থাকিব নোৱাৰি বেলেগক তেখেতৰ প্ৰতিনিধি দায়িত্ব দিছে গতিকে আমি সকলো বিধায়ককে এই দায়িত্ব দিছোঁ চেয়াৰমেন হিচাপে এই কোভিড নিয়ন্ত্ৰণৰ এটা এটা সমষ্টিত গতিকে সেইখিনি দায়িত্ব হয়তো কোনোবাই নিজৰ অন্যান্য কথাৰ কাৰণে হয়তো সহযোগ কম কৰিব পাৰিছে কিন্তু চৰকাৰী হিচাপে আমি সকলো দায়িত্ব তেখেতসকলৰ ওপৰত গোটেইখিনি পৰিচালনাৰ দায়িত্ব আমি দিছোঁ আৰু সেইমতে আমি এই গোটেইখিনি কাম পৰিচালনা কৰা হৈছে এতিয়া সেইকাৰণে প্ৰথম মই ধন্যবাদ জনাইছোঁ এতিয়া মই পিছৰ বিষয়লৈ আহিছোঁ যে আজিৰ দিনটোত কি হৈছে স্বাস্থ্য বিভাগৰ আমাৰ প্ৰায় প্ৰত্যেকজন বিধায়কৰ মুখত নিজৰ সমষ্টিৰ কথাটো কওঁতে বা জিলাৰ কথা কওঁতে এটা কথা আহিছে যে আমাৰ সাব চেণ্টাৰ আৰু PHC CHC তাৰপিছত সাব ডিভিজনেল হস্পিটেল আৰু ডিষ্ট্ৰিক্ট হস্পিটেল আছে এইটো পিছৰ কিন্তু এইখিনিৰ ভিতৰত আমাৰ কিছু সমস্যা আছে এতিয়া আমাৰ কৈছে যে 6000 কিমান সাব চেণ্টাৰ 6000 কিমানটো আমাৰ টাৰ্গেট 6000 কিমানটো আমি নিৰ্মাণ কৰা নাই 6000 কিমানটো নিৰ্মাণ কৰা নাই আমাৰ কথা হৈছে যে 4690টা সাব চেণ্টাৰ আমাৰ আছে সাব চেণ্টাৰ
আজিৰ চৰকাৰ বুলি নহয়, আগৰ চৰকাৰেও, আপোনালোকৰ চৰকাৰেও চাব চেণ্টাৰৰ ঘৰ নিৰ্মাণ কৰিবলৈ বিচাৰিছে, মাটি পোৱা নাই, ভাড়াত ৰাখিছে। এতিয়া মাটি পালে চাব চেণ্টাৰ নিৰ্মাণ হ'ব লাগে, সেইটো কথাটো কাৰোবাক কোনোবাই সমালোচনা কৰি লাভ নাই। আপোনালোকে বিধায়ক হিচাপে মাটি উলিয়াই দিব, তাত আমি চাব চেণ্টাৰ যদি ভাড়াত আছে আমি সেইটো নিৰ্মাণ কৰিম। এইটো সহজ কথা, এইটো চৰকাৰ ইখনে সিখনক কাৰোবাক দোষ দিয়া বিষয় নহয়। কিন্তু কথা হৈছে কি, তাত আমি এতিয়া এটা টাৰ্গেট লৈছোঁ, সেইটো হৈছে যে হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ। আমি চাব চেণ্টাৰবিলাকক আপগ্ৰেড কৰি তাত আৰু কিছু কথা সংযোগ কৰি আৰু কিছু ষ্টাফ দি আমি হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ কৰিবলৈ লৈছোঁ। গতিকে পৰ্যায়ক্ৰমে এতিয়া 2000ৰ ওপৰ আমি হাতত লৈছোঁ, বাকীখিনিও হ'ব। গতিকে আপোনালোকে নিশ্চিন্ত থাকক, এই চাব চেণ্টাৰবিলাক ভাড়া ঘৰত থকাৰ বাহিৰে, ভাড়া ঘৰটোত আমি কাম কৰি নহ'ব, তাৰ সলনি যদি মাটি পাওঁ আমি কাম কৰিব পাৰিম, কিন্তু তাত আমি হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰলৈ আপগ্ৰেড হ'ব। এতিয়া আপুনি PHC বুলি কওঁতে কেইবাটাও আছে, ধৰক PHC আছে, মিনি PHC আছে, তাৰপিছতে আপোনাৰ ষ্টেট ডিছপেঞ্চৰী আছে, অতীজতে ষ্টেট ডিছপেঞ্চৰী হ'ল, PHC হ'ল, মিনি PHC হ'ল, এই আটাইখিনি মিলি 1004খন আছে PHC, মিনি PHC আৰু আমাৰ ইয়াত এই ষ্টেট ডিছপেঞ্চৰী। এতিয়া 1004খনৰ ভিতৰত কি হৈছে যে তাত কিছু সমস্যা কৈছে, ক'ৰবাত ডক্টৰ, নাৰ্ছ, কিবা এনেকুৱাখিনি কথা, কিন্তু এইখিনিৰ ক্ষেত্ৰত আমি ব্যৱস্থা ল'বলৈ প্ৰস্তুত হৈছোঁ আৰু এইখিনি ইয়াত আমি এতিয়া ডক্টৰ নিযুক্তি হ'ব, নাৰ্ছৰ নিযুক্তি হ'ব, ক'ৰবাত যদি কিবা কম আছে সম্পূৰ্ণ নহ'লেও কিছু কিছু সকলোৱে পাব। নেক্সট কথা হৈছে কি, CHC, আমি যদি CHC কমিউনিটি হেল্থ চেণ্টাৰ আৰু মডেল হস্পিটেল একেলগে হিচাপ কৰোঁ তেতিয়াহ'লে 201খন আছে। এই 201খনৰ ক্ষেত্ৰতো মূল কথাটো CHC আৰু CHCত বিশেষকৈ নহয় যদিও PHCত মানে মডেল হস্পিটেলত কি হৈছে যে তাত হেৰি নাই, এই মানে মডেল হস্পিটেল বনোৱাটো নতুনকৈ বনাইছে, ষ্টাফৰ কম আছিল। গতিকে এতিয়া আপোনালোকে ভালকৈ জানে যে 9000ৰ ওপৰ পদ, প্ৰায় 10000 পদ এতিয়া সৃষ্টি হৈছে। এই 10000 পদ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে অতি সোনকালে বাকী 1 লাখ চাকৰিলৈ অপেক্ষা কৰি নাথাকে, এইখিনি টেকনিকেল যিখিনি মানুহ, এই টেকনিকেল মানুহখিনি অতি সোনকালে, তাৰমানে ছেপ্টেম্বৰতে বাকী 1 লাখৰ প্ৰক্ৰিয়া আৰম্ভ কৰোঁতে হয়তো সময় লাগিব। হেল্থৰ ক্ষেত্ৰত হয়তো এইখিনি আগতীয়া ব্যৱস্থা ল'ব, এতিয়া আগতীয়া ধৰণে ইয়াৰ ৰিক্ৰুইটমেণ্টৰ কথা, বিশেষকৈ টেকনিকেল হেল্থৰ টেকনিকেল মানুহখিনি আমি ল'বলৈ ঠিক কৰিছোঁ। হয়তো ছেপ্টেম্বৰ মাহতে ইয়াৰ নিযুক্তি প্ৰক্ৰিয়া মানে ইণ্টাৰভিউ প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে আমি ভাবিছোঁ তেনেধৰণে এইখিনি আমি নিযুক্তি দিব পাৰিম। এতিয়া সাব ডিভিজনেল যিখন চিভিল হস্পিটেল বুলি কওঁ বা ডিষ্ট্ৰিক্ট চিভিল হস্পিটেল, সাব ডিভিজনেল চিভিল হস্পিটেল আমাৰ 14খন আছে আৰু ডিষ্ট্ৰিক্ট চিভিল হস্পিটেল আমাৰ 25খন আছে। এইখিনি ক্ষেত্ৰত এতিয়া আমি তাত ICUলৈকে লৈ যাবলৈ ইতিমধ্যে কাম হৈছে আৰু যথেষ্টখিনি ইয়াত ICUলৈকে গৈছে। ইয়াৰ উপৰিও অসমত আৰু 3খন হস্পিটেল আছে, যেনে MMCH, এইটো কোনো কেটেগৰীত নাই, চিভিলৰ কেটেগৰীটো নাই আৰু মেডিকেল কলেজৰ কেটেগৰীটো নাই। তাৰপিছত আয়ুৰ্বেদিক কলেজ আছে, কালাপাহাৰত এখন হস্পিটেল আছে। আমি এতিয়া MMCH আৰু কালাপাহাৰ মিলি এখন মেডিকেল কলেজেই কৰিবলৈ গৈ আছোঁ। সকলো প্ৰক্ৰিয়া হ'ল, গোটেইখিনি হ'ল, তাত খালি বাকী আছে অকণমান ছাবজুটিছত গৈছে, সেইটো ক্লিয়াৰ হ'লে ইয়াত এইখিনি মিলি মেডিকেল কলেজ হ'ব। এতিয়া মেডিকেল কলেজ আজিৰ দিনটোত ৰাজ্যখনত মেডিকেল কলেজ চলি আছে 7খন, মেডিকেল কলেজ হস্পিটেল চলি আছে 8খন। তাৰমানে লখিমপুৰখন আমি হস্পিটেল চলাই আছোঁ, কিন্তু অতি সোনকালে আমি ভাবিছোঁ নেশ্যনেল আমাৰ এই যিটো কাউন্সিলৰ পৰা ইনস্পেকশ্যন আহিলেই, মেডিকেল কাউন্সিলৰ পৰা ইনস্পেকশ্যন আহিলেই NMCৰ পৰা
আহিলে আমি এই বছৰত ক্লাছ আৰম্ভ কৰিব পাৰিম, কিন্তু হস্পিটাল চলি আছে। 8খন মেডিকেল কলেজ হস্পিটাল ইতিমধ্যে চলি আছে, 7খনত ক্লাছ হৈ আছে আৰু এখনত আমি ইনস্পেকশ্যন আহিলে ক্লাছ কৰিব পাৰিম। এতিয়া ইয়াতে আমাৰ হৈছে কি, এইখিনি মই হস্পিটালৰ বিষয়ে ক'লোঁ। আৰু টি গাৰ্ডেনত আজিৰ দিনটোত আমি টি গাৰ্ডেনৰ যি হস্পিটাল, এই টি গাৰ্ডেনৰ হস্পিটালৰ ক্ষেত্ৰত 15খন হস্পিটাল নিৰ্মাণ কৰা হৈছে ATCৰ বাগানবিলাকত। তাৰপিছত 15খন হস্পিটালৰ লগত আৰু 170খন বাগিচাৰ হস্পিটালত আমি PPP মোডত প্ৰতি ঔষধ ফ্ৰী দিয়াৰ উপৰিও 7,50,000 টকাকে আমি প্ৰতি বছৰে দিওঁ, যি আগৰ বাগিচাৰ হস্পিটাল হিচাপে আছিল, এতিয়া সেইখিনি চৰকাৰী সাহায্যপ্ৰাপ্ত হস্পিটাললৈ গৈছে। আৰু 651খন ইয়াৰ উপৰিও হস্পিটালত বাগিচাত ফ্ৰী মেডিচিন দিয়া হয়, ফ্ৰী ঔষধ দিয়া হয়। 80খন মোবাইল মেডিকেল ইউনিটত ভান আছে, যিখনত কেৱল বাগিচাৰ বাকী অঞ্চলবিলাকত ঘূৰি পেলাই কাম কৰা হৈছে। এইখিনি বাগিচাত হস্পিটাল, ইয়াৰ উপৰিও 12,000 টকাকৈ বাগিচাত প্ৰায় 53,711 গৰাকী গৰ্ভৱতী মহিলাক আমি যিটো সেই প্ৰেগনেঞ্চি পিৰিয়ডটোত আমি সহায় কৰিছোঁ। এতিয়া আমাৰ যিখিনি আপোনালোকে আজি বাগিচাৰ কৃষ্ণকমল তাঁতী তেখেতে অকণমান বাগিচাৰ কথা ক'লে, কিন্তু বাগিচাও আমাৰ এটা বৃহৎ কথা, যিটো কথা বৰ বেছি আমাৰ ইয়াত ঠাই পোৱা নাছিলে আজি অৱশ্যে, কিন্তু বাগিচাত আমি এনেধৰণে এটা ব্যাপক ধৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এইখিনিয়ে নহয়, ইয়াৰ লগত আমাৰ ধৰক আজিৰ দিনটোত আমি এই হস্পিটালৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ এনেকৈ যদি আমি বিচাৰ কৰি চাওঁ, প্ৰায় 6,000ৰ ওপৰ সাব চেণ্টাৰৰ পৰা ধৰি মেডিকেল কলেজলৈকে যদি ভাবোঁ, তেতিয়াহ'লে 6,000ৰ ওপৰ এনেকুৱা ইনষ্টিটিউট গোটেই ৰাজ্যখনত আছে। আৰু ইয়াত প্ৰায় 70,000 ঠিকাভিত্তিক, কালি আমাৰ NSMৰ কথা মাননীয় সদস্যই কৈছিলে যে ইয়াত ঠিকাভিত্তিক, কিন্তু NSMৰ ঠিকাভিত্তিক নহয়, NSMৰ ঠিকাভিত্তিক হয়, কিন্তু 60 বছৰ বয়সলৈকে তেওঁলোকে কাম কৰিব পাৰিব, তেওঁলোক পাৰ্মানেণ্ট নেচাৰ, একেবাৰে অস্থায়ী ধৰণৰ নহয়। গতিকে তেওঁলোকক ইনক্ৰিমেণ্ট দিয়া নাই বুলি কৈছিল, ইনক্ৰিমেণ্ট আমি 5%কে দি আছোঁ। এইবাৰো তেখেতসকলক NSMৰ লোকক 5% আমি ইনক্ৰিমেণ্ট দিছোঁ। এইখিনি কৰাৰ উপৰিও আমি যদি আজি 70,000 লোকে আজি স্বাস্থ্য বিভাগত কোনোবা ANM হ'ব পাৰে, কোনোবা হেল্পাৰ হ'ব পাৰে, কোনোবা অধ্যাপক প্ৰফেচাৰ হ'ব পাৰে, বিশেষজ্ঞ হ'ব পাৰে, এই পৰ্যায়লৈকে 70,000 লোকে ৰাইজক আজি সমৰ্থন কৰি আছে। এতিয়া 70,000 লোকে যদি ছাৰ্ভিচ দি আছে, প্ৰায় আমাৰ ধৰি ল'লোঁ 3.5 কোটি পৰিয়ালক, 3.5 কোটি পৰিয়ালক যদি 70,000 লোকে আমি ছাপোৰ্ট কৰি আছোঁ, তেতিয়াহ'লে নিশ্চয় ই বৰ বেছি কম নহয়। হুৰ কথা কৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে, 1000ৰ মাজত এজন ডক্টৰ লাগে, 1000ৰ মাজত আমি এজন ডক্টৰ নহয়, কিন্তু হেল্থ ৱৰ্কাৰ 1000 নহয়, 500 নহয়, হয়তো 200-300 মানুহৰ মাজতে ANM এগৰাকী হ'লেও, অন্য হেল্থ ৱৰ্কাৰ হ'লেও কোনোবা আছে, হয়তো 1000ৰ মূৰত ডক্টৰজন হোৱাগৈ নাই। ডক্টৰজন হ'বলৈ, সেই কথা মই ক'ম, ডক্টৰজন হ'বলৈ কিছু সময় লাগিব। এতিয়া কোভিডৰ কথা ইয়াত ব্যাপকভাৱে আলোচনা হৈছে, দুই এটা কথা তাত সমস্যাৰ কথাও দাঙি ধৰিছে, গোৱালপাৰা বিধায়কেও ধৰিছে, তিতাবৰৰ বিধায়কেও সেই ক্ষেত্ৰত কিছু কথা দাঙি ধৰিছে। এতিয়া কোভিডৰ কথা যদি মই কওঁ, মই অকণমান ইনফৰ্মেশ্যনটো প্ৰথমতে দি লৈছোঁ।
প্ৰথম ৱেভত আমি 2,18,412 গৰাকী লোক ইয়াত আক্ৰান্ত হৈছিল। তাৰে 2,15,445 গৰাকী আমি ৰিকভাৰী হৈছে। ইয়াৰ পিছতে যিটো মৃত্যুৰ সংখ্যা 1,105 গৰাকীৰ মৃত্যু হৈছে, কিন্তু কোমৰবিডিটি অন্যান্য লক্ষণ থকা লোক কোভিডৰ উপৰিও তেনে লোকৰো 1,347 গৰাকীৰ মৃত্যু হৈছে। এতিয়া পিছৰ দিনটো যদি ধৰোঁ, পিছৰ দিনটো দুটা কথাত ধৰিব পাৰি। 1 এপ্ৰিল ফাইনেন্সিয়েল ইয়েৰ আৰু ৱেভটো আহোঁতে হৈছে 18 এপ্ৰিলতহে কেছ ওলাইছে। গতিকে 18 এপ্ৰিলৰহে প্ৰথম কেছ ওলাইছে। গতিকে 18 এপ্ৰিল মানৰ পৰা ছেকেণ্ড ৱেভটো ইয়াত আজি চলি থকা ৱেভটো আৰম্ভ হৈছে, মানে থাৰ্ড উইকৰ পৰা। গতিকে এই আজিৰ দিনটোলৈকে 3,52,092 গৰাকী এই পিছৰ সময়টোত আক্ৰান্ত হৈছে। এই পিছৰ সময়টোত আক্ৰান্ত হোৱাৰ যিখিনি হৈছে তাৰ ভিতৰত আমি 4,221 গৰাকী আমাৰ মাজৰ পৰা হেৰুৱাইছোঁ। এইটো মই সামান্য তথ্য আপোনালোকৰ সকলোৰে হাতত আছে, মই আৰম্ভণিতে দি থৈছোঁ। এতিয়া কথা হ'ল কি যে আমাৰ ভেকচিনৰ বিষয়টো আহিছে। ভেকচিনৰ বিষয়টো ইয়াত আলোচনা হৈছে, বাহিৰতো হৈছে। এতিয়া ভেকচিন আমি কেতিয়াৰ পৰা পালোঁ? প্ৰথম কথাটো সেই সময়ৰ পৰা আপোনালোকে যদি ভাবি চায়, ভেকচিন আমি পাইছিলোঁ জানুৱাৰী মাহত, কিন্তু জানুৱাৰী মাহত লিমিটেড আছিল। আমি ভেকচিন কোনে লৈছিলোঁ যে হেল্থ ৱৰ্কাৰ। প্ৰথম আমি পাব্লিকৰ কাৰণে কাৰো লোৱা নাছিল। যিসকল স্বাস্থ্য বিভাগৰ ডক্টৰ নাৰ্ছ যোনে আমাক ট্ৰিটমেণ্ট কৰিব তেওঁলোকে এই ভেকচিন লৈছিল। তাৰপিছত ফেব্ৰুৱাৰী মাহলৈ আহিলোঁ। জানুৱাৰী 16 তাৰিখে ফাৰ্ষ্ট মানে ভেকচিন আৰম্ভ কৰা হৈছিল হেল্থ ৱৰ্কাৰক, আৰু ফেব্ৰুৱাৰীৰ 17 তাৰিখে আমি আৰম্ভ কৰিলোঁ ফ্ৰণ্টলাইন ৱৰ্কাৰ। ধৰি ল'লোঁ আজি আশাকৰ্মী যায় বা অন্য যিসকল ফ্ৰণ্টলাইনত থাকি গৈ পেলাই ৰাইজৰ ওচৰত ট্ৰিটমেণ্ট কৰে, তেওঁলোকক আমি দিয়া আৰম্ভ কৰিলোঁ। তাৰপিছত মাৰ্চ মাহত 1 মাৰ্চত আমি 60 বছৰৰ ওপৰৰ সকলক ভেকচিন দিবলৈ আৰম্ভ কৰিলোঁ। আজিৰ দিনটোৰ পৰিৱেশে আমাক বহুত কথা পাহৰাই দিছে, সেইকাৰণে মই কথাকেইটা মনত পেলাই দিছোঁ আপোনালোকক যে 60 বছৰৰ ওপৰখিনি আমি ঠিক কৰিলোঁ যে আমি 60 বছৰৰ ওপৰখিনিক দিম। তাৰপিছত আহিল 60 বছৰৰ ওপৰৰ পিছত আকৌ আৰম্ভ হ'ল যে 45 বছৰৰ ওপৰখিনিলৈ আহিল। 45 বছৰৰ ওচৰখিনিলৈ আহি পেলাই এইটোতো মাৰ্চৰ কথা, এপ্ৰিলৰ কথা। তাৰপিছত আহি গ'ল 1 মে'ত যে 18 বছৰৰ ওপৰখিনিকো ভেকচিন দিব পাৰিব। আচল ভেকচিনটো আৰম্ভ হৈছে মে' মাহৰ 1ম তাৰিখত যে 18 বছৰ ওপৰ। তাৰ আগলৈকে আমাৰ ভাগকৈ আছিল। তাৰ আগলৈকে অসমৰ কিছুমান গ্ৰাম্যাঞ্চলত ভয় খোৱা হৈছিল যে ভেকচিন ল'লেই ইয়াৰ মৃত্যু হ'ব, ভেকচিন ল'লেই ইয়াৰ আমুক হ'ব। আমি আকৌ চাৰ্কল অফিচাৰ বেলেগ বেলেগ সকলোকে দি, তাত বিধায়কসকলো জড়িত হৈছে, পঞ্চায়তৰ আমাৰ প্ৰেচিডেণ্ট কাউন্সিলৰ সকলো জড়িত হৈছে, সভা পাতিব লগা হৈছে, সভা পাতি ৰাইজক বুজাব লগা হৈছে। আমাৰ ভাষা নুবুজে বুলি যোন যি কমিউনিটি তেওঁলোকৰ ভাষাৰে আকৌ বুজাব লগা হৈছে। বাগানত বাগান, কাৰ্বিত কাৰ্বি, বড়োত বড়ো, য'ত যি আছে তেওঁলোকৰ মানুহ পিক আপ কৰি তেওঁলোকক বুজাব লগা হৈছে যে ভেকচিন ল'ব লাগে। এইটো মাৰ্চ মাহৰ 1 তাৰিখৰ পৰা 18 বছৰৰ ওপৰৰ ভেকচিন আৰম্ভ হ'ল। তাৰমানে 18 বছৰৰ ওপৰৰ সকলোকে ভেকচিন দিব পাৰোঁ। এতিয়া মে', জুন, জুলাই 3 মাহ, মে', জুন, জুলাই 3 মাহ। এই 3 মাহত কি হৈছে যে এই 3 মাহত আমাৰ এতিয়া ভেকচিনটো ব্যাপক হাৰত গৈছে। মে'ৰ প্ৰথমতে অলপ বুজাবুজি ভুল, পলোৱা পলি এইবোৰ মানুহ বিচাৰি অনা এনেকুৱা আছিল। তাৰপিছত আৰম্ভ হৈ গ'ল মানুহে নিজে আগবাঢ়ি অহা। এতিয়া নিজে আগবাঢ়ি আহিছে, কোনোবা ৰাতিয়ে আহিছে, কোনোবা ৰাতিপুৱাও আহিছে,
ক'ৰবাত খবৰ পাইছোঁ ৰাতি মানুহ আহিছে, লগে লগে ফোন কৰি খবৰ দিছোঁ মানুহখিনিক লিষ্টটো কৰি ৰাখক, টোকেন এটা দিয়ক, কাইলৈ পুৱা আহিব, ঘৰলৈ যাওকগৈ, তেওঁলোকৰ লিষ্টটোত আজিয়ে ৰাতিয়ে কৰি থওক। এনেধৰণে যিখিনি য'ত সমস্যা হৈছে এইখিনি আমি ঠিক কৰিছোঁ। এতিয়া কথা হ'ল কি, ভেকচিনটো কোনো এনেকুৱা নহয় যে টকা থাকিলে কোনোবা ভেকচিন আনিব পাৰিব, সেইটো হৈ থকা নাই। যে ভেকচিনৰ যিটো প্ৰডাকশ্যন সেই প্ৰডাকশ্যনটো আজিলৈকে কেন্দ্ৰীয় চৰকাৰখনে নিয়ন্ত্ৰণ কৰি আছে, আৰু নিয়ন্ত্ৰণ কৰি থকাৰ কাৰণে আমি, আপোনালোকে যদি হিচাপ সোধে, যথেষ্টখিনি আমি মানে আনতকৈ, আন ৰাজ্যতকৈ বেছিকৈ আনিবলৈ সক্ষম হৈছোঁ। হয়তো মাননীয় মুখ্যমন্ত্ৰীৰ এটা বিশেষ ইনিচিয়েটিভ আছে, মোদী ডাঙৰীয়াৰ এটা বিশেষ, অমিত শ্বাহ ডাঙৰীয়াৰ এটা বিশেষ, সিদিনাখন ময়ো গৈছিলোঁ, স্বাস্থ্যমন্ত্ৰীক তাত লগ পাইছোঁ, লগ পোৱাৰ পিছতে তাৰ ফ্ল' আৰু বাঢ়িছে। গতিকে এনেধৰণে মানে বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা বিশেষ তৎপৰতাত আৰু প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহ ডাঙৰীয়াৰ এটা আমি বিশেষভাৱে ফেভাৰ পাইছোঁ, আৰু তাৰ কাৰণে আমি ভেকচিনটো আনতকৈ অলপ বেছিকৈ আনিবলৈ সক্ষম হৈছোঁ। এতিয়া কথা হ'ল কি যে আমি এতিয়ালৈকে ভেকচিন এতিয়ালৈকে ফাৰ্ষ্ট ড'জ ভেকচিন আজিৰ দিনটোত আমাৰ ফাৰ্ষ্ট ড'জটো হৈছে 95 লাখছৰ অতকৈ আমি বেছি ফাৰ্ষ্ট ড'জ দিলোঁ। তাৰপিছত আমাৰ ছেকেণ্ড ড'জ ইতিমধ্যে ফাৰ্ষ্ট ড'জ আমি 95,33,326 আৰু ছেকেণ্ড ড'জ হৈছে 20,045 মানে 20 লাখ, মই ভুলকৈ কৈ আছোঁ, 95 লাখ আৰু ইফালে 20,45,555 ইমানখিনি আমি ছেকেণ্ড ড'জ দিলোঁ। এতিয়া আমাৰ ভিতৰত এটা কথা ওলাই থাকে যে এতিয়া সৰ্বমুঠ 1,75,68,881 জনক ভেকচিন দিয়া হ'ল যোৱাকালিলৈকে, আজিৰ হিচাপ বাঢ়িব। এতিয়া আমাৰ কথা হ'ল কি যে আমাক কয় যে আপোনালোকে টোটেল মিলালে 8% মানুহক ভেকচিন দিছে। এতিয়া 8%টো কথা হ'ল কি, ছেকেণ্ড ড'জটো ল'বলৈ কোনোবা ক'ৰবাত অপেক্ষা কৰি আছে নেকি? প্ৰথম কুৱেশ্যনটো সেইটো যে দ্বিতীয় ড'জ নাপায় সময়মতে মানুহে ক'ৰবাত হাহাকাৰ কৰিছে নেকি? আমি একেবাৰে সকলোকে টপ প্ৰায়ৰিটি দিছোঁ, প্ৰত্যেকটো ভেকচিন চেণ্টাৰত ছেকেণ্ড ড'জ ল'বলৈ অহা মানুহজন আগতে দি দিব, তেওঁ যাতে সময়টো তেওঁৰ সাৰি যাব নালাগে। ভেকচিনৰ তাৰ কাৰণে আমি অভাৱ হ'বলৈ দিয়া নাই। এতিয়া ছেকেণ্ড ড'জ যদি মোৰ টাইম নহয়, মইতোতো আগতীয়াকৈ ল'ব নোৱাৰোঁ। এইটোৰ ক'ৰবাত ক্ৰেডিট ডিছক্ৰেডিট উলিয়াই চৰকাৰক দোষাৰোপ কৰি লাভ নাই। কথাটো হৈছে কি, ছেকেণ্ড ড'জৰ লোক কোনো ভেকচিন লোৱা জাগাৰ পৰা ঘূৰি যাব লগা হোৱা নাই। আমি প্ৰতিজন ডেপুটি কমিশ্যনাৰ স্বাস্থ্য বিভাগৰ লোকক এইটো কৈ এনচিয়ৰ কৰিছোঁ